জনাইছো। ইয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো যোগদান কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ নৱনীতা গগৈ বাইদেউ, কল্পনা গগৈ, জুবিলি গগৈ, হনুমাই বৰ্মন, নিভাৰাণী গগৈ, হেমি গগৈ, ধৰ্মেশ্বৰী বাইদেউ, ভূপেন বাইদেউ আৰু দুৰাম বাইদেউ আমি তেওঁলোকক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। নৱনীতা গগৈ বাইদেউ তেখেতৰ নেতৃত্বত কল্পনা গগৈ বাইদেউ আহিব লাগে। জুমালী গগৈ, হনুমাই বৰ্মন, নিভাৰাণী গগৈ, হেমি গগৈ, ধৰ্মেশ্বৰী বাইদেউ, ভূপেন বাইদেউ, তুলিৰাম গগৈ এইসকল ব্যক্তি আমি যোগদান কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ জনাইছো। ইয়াৰ পাছতে আমি আমন্ত্ৰণ ধৰ্মকান্ত টাইট ডাঙৰীয়া বৰদুম পঞ্চায়তৰ পৰা প্ৰদীপ গোহাঁই, শিৱম মিছন, প্ৰদীপ টাইট, বিপ্লৱ গোহাঁই, খিয়েজ টাইট, ডালিমী টাইট, ৰূপালী মিছন, দীপকুল পেগু, শিৱনাথ পেগু আৰু গীতেশম দুলি এইসকলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। ধৰ্মকান্ত টাইট, প্ৰদীপ গোহাঁই, নিয়নাথ মিছন, প্ৰদীপ টাইট, বিপ্লৱ গোহাঁই, খিয়েজ টাইট, ডালিমী টাইট, ৰূপজ্যোতি মিছন, ডিম্পল পেগু, শিৱনাথ পেগু আৰু গীতেশম কুলি এইসকলক আমি আমন্ত্ৰণ জনাইছো। ইয়াৰ পাছতে আমি পলাশ চুতীয়া আৰু মহেন্দ্ৰ শইকীয়া, প্ৰেচিডেণ্ট TMC ধেমাজি আৰু মহেন্দ্ৰ গগৈ কংগ্ৰেছ দল এই দুইজন ব্যক্তিক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। পলাশ চুতীয়া আৰু মুনীন্দ্ৰ শইকীয়া তেখেতলোককো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। ইয়াৰ পাছতে আমি নীলক পঞ্চায়তৰ পৰা আমাৰ মাজলৈ আহিছে জুলিছ দত্ত, নীলক ঘন দত্ত, গংগাৰাম হালৈ, প্ৰফুল্ল দিহিঙীয়া, ঘন দত্ত, ৰাজীৱ শইকীয়া এই সকলোকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। ইয়াৰ পাছতে চিচিক বগাঁও গাঁও পঞ্চায়তৰ পৰা আমি আমন্ত্ৰণ জনাই আনিছিলো যোগদান কাৰ্যসূচী অংশগ্ৰহণ কৰিবৰ বাবে টুটুমণি চুতীয়া, তুলুমণি চুতীয়া, নিয়না চুতীয়া, অনিতা চুতীয়া, মত্যৱতী চুতীয়া, অনিমাই চুতীয়া, হেমলতা চুতীয়া, মীনাক্ষী চুতীয়া, জুলি দেউৰী আৰু সকলোক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। जिंदाबाद जिंदाबाद। নেক্সট আমি তুলিস দত্ত, ঘন দত্ত, গংগাৰাম হালৈ, প্ৰফুল্ল দিহিঙীয়া, ঘন দত্ত, ৰাজীৱ শইকীয়া এওঁলোকক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। টুটুমণি চুতীয়া, নিয়না চুতীয়া, অনিতা চুতীয়া, মত্যৱতী চুতীয়া, অনিমাই চুতীয়া, হেমলতা, মীনাক্ষী চুতীয়া, জুলি দেউৰী আৰু নিজৰা দেউৰী এওঁলোককো আমি আমন্ত্ৰণ জনাইছো। ধেমাজি জিলাৰ পৰা আহিছে তৃণমূল কংগ্ৰেছ ইয়তৰ ধেমাজি জিলাৰ প্ৰাক্তন সভাপতি পলাশ চুতীয়া, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। লগতে মুনীন্দ্ৰ শইকীয়া ডাঙৰীয়াক তেখেতকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আমি ইয়াৰ পাছতে কৃষ্ণা সোণাৰী, তাৰা দাৰিক, জয়কান্ত কুলি, লক্ষীন্দ্ৰ পেগু, দীপশিখা দলে,
দেৱেশ্বৰী মিছন, অঞ্জনা দলে, বিদ্যাশ্ৰী পাইক আৰু মেনকা দলে এই সকলোক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কৃষ্ণা সোণাৰী, তাৰা দাৰিক বাইদেউৰ নেতৃত্বত আমি জয়কান্ত কলি, লক্ষিন্দ্ৰ প্ৰেগু, দীপশিখা দলে, দেৱাৰাণী মিছন এওঁলোকক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পাছতে আমি জয়ন্ত মণ্ডল, অনন্ত মণ্ডল, আনন্দ মণ্ডল, ক্ষুদিৰাম মণ্ডল আৰু মেঘনা চৰকাৰ এই সকলোক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। জয়ন্ত মণ্ডল, অনন্ত মণ্ডল, আনন্দ মণ্ডল, ক্ষুদিৰাম মণ্ডল আৰু মেঘনা চৰকাৰ এই সকলোক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভাস্কৰ কোঁৱৰ, ডিম্পল চুংকাং, নুমল চুংকাং, অশ্বিনী দলে, বিনন্দ বৰুৱা আৰু পিংকু শইকীয়া আপোনালোককো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ যোগদান কৰিব বিচৰা আমাৰ কৰ্মীসকলে ষ্টেজত আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি যোগদান কাৰ্যসূচী ইমানে স্থগিত ৰাখিছোঁ। আমাৰ মাজত উপস্থিত আছে ইন্দ্ৰজিৎ ভূঞা ডাঙৰীয়া, চৰকাৰৰ বিৰুদ্ধে এটি ৰেপ চং তেওঁ তৈয়াৰ কৰি আনিছে। তেখেত আমাৰ মাজত উপস্থিত ইন্দ্ৰ ভূঞা ডাঙৰীয়া, ইন্দ্ৰজিৎ ভূঞা চিচি বংগাৰ যুৱ নেতা, তেখেতক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি সভাপতি মহোদয়ৰ পৰা 1 মিনিট সময় বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত হোৱা ইন্দ্ৰজিৎ ভূঞা ডাঙৰীয়া, তেখেতে আমি কাৰ্যসূচী পুনৰ চলাই যাবৰ কাৰণে সভাপতি মহোদয় মাইক্ৰফোন আগবঢ়াই দিছোঁ। ইয়াৰ পাছত আমি ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি শংকৰদেৱ চৰ্দাৰ জননেতা আমাৰ চৰ্দাৰ শ্ৰীযুত অখিল গগৈ দাদা ডাঙৰীয়া অভিভাষণ দিবলৈ কাৰণে মই অনুৰোধ জনাইছোঁ। এটা কাম কৰোঁ নেকি, আমাৰ মঞ্চত যিখিনি আছে চবেই তলত বহি দিয়ক, ভালকৈ কথা পাতক ধুনীয়াকৈ। আমাৰ মঞ্চত ইয়াত বহি থকাখিনি বাদ দি বাকীখিনি অলপ বহি দিয়ক, আমি ধুনীয়াকৈ কথা পাতিম।
মই সকলোকে যিসকল কাষে পাজৰে আছে সকলোকে ইয়ালৈ মাতিছো, অকণমান কথা পাতিম সকলোৱে। শ্ৰদ্ধেয় ৰাইজ, আমি এতিয়া কথা পাতিব কৈছো। মই আপোনালোক সকলোকে নিজৰ নিজৰ আসনত বহি দিবৰ কাৰণে অনুৰোধ কৰিছো আৰু মোৰ কথাখিনি, মোৰ বক্তব্য আৰম্ভ কৰিব খুজিছো। মই সকলোকে বহি দিবলৈ অনুৰোধ কৰিছো, প্লিজ নিজৰ নিজৰ ঠাইত বহি দিয়ক, প্লিজ থিয় হৈ লাগিব, বহি দিয়ক, চকী আছে, ভাল লাগিব কথা পাতি, বহি দিয়ক, চকী লৈ লওক। আৰম্ভ কৰিছো। মই চেণ্ডেলযোৰ পিন্ধি থাকিলে মোৰ মানে ভৰিটো অকণ দুখ পাইছো। এই ভৰি ফুৰোতে ৰাতি 2:20 ফটককৈ খুন্দা খাই ভৰিটো দুখ পালোঁ। সেইকাৰণে মানে মই সাধাৰণতে ৰাইজৰ সন্মুখত প্ৰকাশ কৰোঁতে চেণ্ডেল পিন্ধি কেতিয়াও নকওঁ, কিন্তু মোৰ আজি ভৰিটো বেয়া, সেইকাৰণে মই উপায় নাইকিয়াকৈ চেণ্ডেলটো পিন্ধি আছোঁ দেই, বেয়া নাপাব। শ্ৰদ্ধেয় ৰাইজ আৰু আমাৰ ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ শ্ৰদ্ধেয় নেতৃবৃন্দ আৰু কৰ্মীসকল, আজি আপোনালোকৰ লগত মই কেইটামান কথা খুব ভালকৈ খোলা খুলিকৈ পাতিব খুজিছোঁ। খুব খোলা খুলিকৈ মই আশা কৰিম যে মাজত আপোনালোকে কথা পাতি নাথাকিব কোনেও, আৰু কোনেও মোবাইল ফোনত কথা পাতি নাথাকিব, যাতে আমি খুব ধুনীয়াকৈ আমাৰ নিজৰ ভিতৰত কথাখিনি আলোচনাখিনি খুব ধুনীয়াকৈ কৰিব পাৰোঁ। মই দুটা ধৰণে কথাখিনি পাতিম। এটা হ'ল আমি চৰকাৰ কৰিলে কি কৰিম, আমাৰ ৰাইজৰ দলক ভোট দিলে কি হ'ব, মানুহৰ লাভ হ'ব, আৰু বিজেপি চৰকাৰখনে এতিয়া যিবিলাক কাম কৰি আছে সেই কামবিলাকৰ পৰা আমাৰ কি কি লাভ হৈছে আৰু কি কি লোকচান হৈছে, এই দুটা বস্তু মই আলোচনা কৰিম। প্ৰথমতে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে যদিহে ৰাইজৰ দলে যদি চৰকাৰ গঠন কৰিব পাৰে, ৰাইজৰ দলক যদি ভোট দিয়ে, এতিয়াতো অকল মই এটাই MLA, হয়নে নহয় ৰাইজৰ দলৰ? এনে আপোনালোকে চাইনে নাই, মোৰ কেতিয়াবা বিধানসভাত যে মই হিমন্ত বিশ্ব শৰ্মাৰ লগত বা চৰকাৰৰ মন্ত্ৰীৰ লগত যে যুঁজ বাগৰ কৰোঁ, আপোনালোকে কেতিয়াবা চাইনে নাচায়? সঁচাকৈ কিমানে চায়? চবেই চাই নেকি? সঁচাকৈ চায়? বা একদম হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজখন অকল ময়ে কৰিব লাগে বুলি আপোনালোকে জানেনে? হয়নে? মই হিমন্ত বিশ্ব শৰ্মাৰ লগত পুৰা যুঁজ বাগৰ কৰোঁ। মোক মাত্ৰ 1.5 মিনিট 2 মিনিট সময় ভাষণ দিবলৈ দিয়ে, কিন্তু মই 2 মিনিটৰ ভিতৰতে তেওঁক ভগৰাবলৈ চেষ্টা কৰোঁ। আৰু বহুত মানুহে মোক কয় বোলে তই হিমন্তই ভাষণ দিওঁতে মাজত কেলে মাত, এনেকে বুলি কয়, তই ডিচিপ্লিন নাজানো নেকি, তই ভদ্ৰতা নাজানো নেকি, তই কেলে মাজত মাত। কিন্তু যিটো মানুহক অকল 2 মিনিট সময় দিয়ে, সেই মানুহটোৰ 2 মিনিটৰ ভাষণৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই 2 ঘণ্টা ভাষণ দিয়ে, হয়নে নহয়? তো গতিকে হিমন্ত বিশ্ব শৰ্মাই বেছিকৈ চান্স পায়, গতিকে বেছিকৈ যদি লেকচাৰ মাৰি মই মাজতে এনেকুৱাকৈ খোজ পাই দিওঁ, হিমন্তৰ মাথাটো গৰম হয়, হয়নে নহয়? আপোনালোকে চাবচোন, এতিয়া আপোনালোকে নিজে চাব দেই, ধৰক আপোনালোকক কোনোবা এজন মানুহ বা এগৰাকী মাইকী মানুহক 5টা মতা মানুহে ঘেৰাও কৰি দিলে, 5টা মতা মানুহে ঘেৰাও কৰি ধৰিলে এগৰাকী মহিলাগৰাকীয়ে দেখিলে আজি মই মৰিলো। তেতিয়া মহিলাগৰাকীয়ে এই যে তামোল কাটিবৰ কাৰণে, তামোল চকলিয়াবৰ কাৰণে যে এই চাদৰৰ আগফালে সৰু চুৰি কটাৰী এখন লৈ আছিলে, হয়নে? সৰু চুৰি কটাৰী এখন লৈ আছিলে। সেইখনে যদি সেই 5টা গুণ্ডা, যি 5টা গুণ্ডাই তেওঁক এতিয়া
কৰি দিব, সেই 5টা গুণ্ডাক যদি এনেকৈ মাৰি দিয়ে, এনেকৈ যদি লগাই ভয় খুৱাই দিয়ে, তেতিয়াহ'লে সেই মাইকী মানুহজনীক, সেই মহিলাগৰাকীক কোনোবাই দুখ দিলে হ'ব নহ'ব? নহ'ব, হয়নে নহয় কওক? গুণ্ডাই মাৰিবলৈ আহিছে, একো কৰিব নোৱাৰো। এতিয়া মোৰ ছাত্ৰতে অকণমান সৰু এখন কি বুলি কয় এখন চুৰি কটাৰী আছে, সেই চুৰি কটাৰীখনকে উলিয়াই মই সিহঁতক ভয় খুৱাইছো। ঠিক তেনেকে মই কি কৰো, এতিয়া একদম সিহঁতৰ কংগ্ৰেছ কি কয় বিজেপি, এজেপি, DPF, UPPL যেতিয়া 90জন, কিন্তু 90জন নহয়, কিমানজন আছে? যিমানজন বিধায়ক আছে সেইবিলাকে যেতিয়া মোক একদম হেঁচা মাৰি ধৰে আৰু মোক কথা ক'বলৈ চান্স নিদিয়ে, মই কথা ক'লে হাল্লা লগাই দিয়ে, তেতিয়া মই কি কৰোঁ জানেনে? হিমন্ত বিশ্ব শৰ্মাই তেল মৰা কথা যেতিয়া কৈ থাকে তাতে মই খোজ মাৰি দিওঁ, খোজ মাৰি দিলে হিমন্তই মানে মই যেতিয়া খোজ মাৰি দিওঁ মানুহটোৱে ৰ'ব নোৱাৰে, মোৰ কথাটোত গুৰুত্ব দিয়ে, তেওঁ কি কথা কৈছিলে পাহৰি যায়, বেলেগ কথা কৈ মোক গালি দিয়ে। মই এইটো ক'বলৈ সদায় ব্যৱহাৰ কৰোঁ, বুজিছেনে নাই? যেতিয়া আপুনি ডাঙৰ দেশ এখনৰ লগত সৰু দেশ এখনে যুদ্ধ কৰিব লাগিব, তেতিয়াহ'লে সৰু দেশখনে ডাঙৰ দেশখনৰ লগত পোনে পোনে যুদ্ধ কৰিবলৈ গ'লে নহ'ব। সেইটো গেৰিলা যুদ্ধ কৰা বুলি কয়। আগতে মোগলে যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিলে, মোগলৰ সৈন্য ইমান বেছি, আমাৰ অসমখনটো সৰু, মোগলে গোটেই ভাৰতবৰ্ষ দখল কৰি লৈছে, সিহঁতৰ ইমান সৈন্য আহে আৰু সিহঁতৰ অস্ত্ৰ আমাতকৈ ডাঙৰ ডাঙৰ। তেতিয়া কি কৰে? আমাৰ আহোম সৈন্যই অসমৰ সেনাই কি কৰে? আপোনালোকে দেখিব যে কেতিয়াবা পানী কাটি দি দিয়ে সিহঁতক উটুৱাই লৈ যাবলৈ, কেতিয়াবা তেওঁলোক খোৱা পানী দিয়ে, কলেৰা হোৱা বীজাণু মেলি দিয়ে, জানেনে নাই? এনেকুৱা বেলেগ বেলেগ বুদ্ধি কৰি মোগলক হৰুৱাইছিলে নে 17 বাৰ? জানেনে নাই আপোনালোকে মোগলক 17 বাৰ হৰুৱাইছিলে বুলি? ঠিক তেনেকে যোৱা 5 বছৰ মই অকলে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলটোক মই অকলে পানী খুৱাই আছো। আপোনালোকে চাব কেনেকে মই পানী খুৱাওঁ দেই, আপোনালোকে চাব কথাটো। হিমন্ত বিশ্ব শৰ্মাই বিৰাট মানে কৈ থাকে, মাইকী মানুহে মহিলাবিলাকে চব মোকে ভোট দিব, মইহে অৰুণোদয় দিছো, হয়নে? মই তেতিয়া কি কওঁ জানে নাই? তেওঁ যেতিয়া ভাষণ দি থাকে মই ফটকে কওঁ, এইবাৰ আপোনালোকে চাইছিলে যদি গম পাব, মই ফটককে শুনিলো, মুখ্যমন্ত্ৰী মহোদয় আপুনি অৰুণোদয় দি বৰ ভাল কাম কৰিছে, কিন্তু আপুনি যিদিনা অৰুণোদয় দিম বুলি ঘোষণা কৰিছিলে সেইদিনা আপুনি কৈছিলে যে অৰুণোদয় অসমৰ চব মহিলাকে দিয়ে, কিন্তু এতিয়া গাঁৱৰ 100জনীৰ ভিতৰত 40জনীয়ে পায়, 60জনীয়ে নাপায়। মই কৈছিলো যে মুখ্যমন্ত্ৰী মহোদয় 100গৰাকীৰ ভিতৰত 100গৰাকীক কোনদিনৰ পৰা দিব কওক। তাৰপাছত মই আকৌ লগে কলো, মুখ্যমন্ত্ৰী মহোদয় আপুনিতো যেতিয়া অৰুণোদয় দিছিলে 830 টকা, সেইদিনাই ঘোষণা কৰিছিলে যে 830 টকা আৰম্ভহে কৰিছো, দুদিনমানৰ পাছৰ পৰা মই 3000 টকা দিম। এইখিনিতো আপোনাৰ চৰকাৰ যাবই হ'ল, আপুনি কোন দিনৰ পৰা 3000 টকাকে দিব কওক। হিমন্ত বিশ্ব শৰ্মাই মোক কি বুলি উত্তৰ দিলে জানে নাই? তেওঁ বেলেগ ফটা লেকচাৰ মাৰি আছিলে, মই বচাই দিলো। তেওঁ কি বুলি ৰিপ্লাই দিলে জানে নাই? অখিল গগৈ এইবাৰ মোক ভাল বুদ্ধি দিছে, এইবাৰ ই কংগ্ৰেছক হৰুৱাবৰ কাৰণে এইবিলাক মোক বুদ্ধি দিয়ে কৈছে। মোৰ লগত তাৰমানে কংগ্ৰেছক কাজিয়া লাগিছে, বুজা নাই? এই কংগ্ৰেছক হৰুৱাবৰ কাৰণে বুদ্ধি দিছে। মই ইলেকশ্যনৰ আগত 100গৰাকীৰ ভিতৰত 100গৰাকীকে অৰুণোদয় দিম, আৰু অৰুণোদয় অখিল গগৈ 3000হে দিবলৈ কৈছে, মই 3100 টকা দিম। বুজিলে নাই? কেনেকে কথা আপুনি চাব। বৃদ্ধ পেঞ্চন 250 টকা দিয়ে, মই একমাত্ৰ মানুহ
বিধৱা পেঞ্চন মাত্ৰ 300 টকাকে দিয়ে। মই একমাত্ৰ মানুহ, মই য'ত মুখ্যমন্ত্ৰীক কৈছো যে বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন মই ক্লিয়াৰলি মুখৰ আগত কওঁ, আপোনাক মই 250 টকা দিম, আপুনি এমাহ চলি দিব। আপোনাৰ মাক 100 টকা দিয়ে, আপোনাৰ মাক চলিবৰ কাৰণে কিমান টকা দিয়ে? আৰু মোৰ মা আৰু মোৰ আইতা, মোৰ ককাইদেউ, কি কয় মোৰ দেউতা আৰু মোৰ আইতা, আপুনি অকল 250 টকা দিছে বৃদ্ধ পেঞ্চন, এইটো নহ'ব, 5,000 টকা কেতিয়াবা দিব পাৰোঁ। মই এনেকে ধৰো। এইবাৰ ধৰিলো কি মুখ্যমন্ত্ৰীয়ে বিৰাট ডাঙৰ ডাঙৰ লেকচাৰ কৈছে, আমি মহিলাৰ কাৰণে এনেকে কৰিছো, চব মহিলাবিলাকে মোক ভাল পায়, এনেকে কৈ আছে। মই ক'লো মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ এটা কথা মনত পৰি থাকে সদায়, আপুনি ইলেকশ্যনৰ আগতে চব মিটিঙতে মাইকী মানুহবিলাকক কৈছিলে, মহিলাবিলাকক কৈছিলে যে আপোনালোকৰ ধাৰ আছে নেকি, মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে নেকি, এনেকে সুধিছিলে। এতিয়া মহিলাবিলাকে চিঞৰি দিয়া, হয় ছাৰ আমাৰ ধাৰ আছে, আপোনালোকে আজিৰ পৰা আৰু ধাৰ মাৰিব নালাগে, এতিয়াৰ পৰা ধাৰ মৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ, এনেকে কৈছিলে নে? মই ক'লো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি নিজেই কৈছিলে যে আমাৰ অসমৰ মহিলাবিলাকৰ ধাৰ আছে 12,500 কোটি টকা। কিমান? 12,500 কোটি টকা। তাৰ ভিতৰত আপুনি 2,500 কোটি টকাকে ধাৰ মাৰিলে আৰু 10,000 কোটি টকাৰ ধাৰ মাৰিবলৈ আছে। আপুনি ধাৰ মাৰিবনে নামাৰে? এতিয়া মহিলাবিলাকৰ বহুত দিগদাৰ হৈছে, আকৌ বেংকৰ পৰা কাগজ আহিছে, আকৌ হেৰিয়াৰ পৰা কি কয় কোৰ্টৰ পৰা কাগজ আহিছে, বেংকৰ পৰা কাগজ আহিছে, আকৌ সেই বেংকবিলাকৰ মাষ্টৰবিলাকে আহি গাঁৱৰ গাঁৱৰ মানুহবিলাকক দিগদাৰ দিছে। মই এনেকে ধৰিলো, আপোনালোকৰ এনেকুৱা ধাৰ আছে নাই? মাইক্ৰ' ফাইনেন্সৰ ধাৰ আপোনালোকৰ আছে নাই? কাৰোবাৰ আছে? এইফালে চিলাপথাৰৰ মানুহে, চিচি গড়গাঁৱৰ মানুহে ধাৰ লয় নে নলয়? নে অকল আমাৰ পিনৰ মানুহে লয় নেকি? আপোনালোকৰ ধাৰ আছে নে নাই? সেই কথাটো কোনে কৈছে বিধানসভা? অকল একটা মানুহ, অখিল গগৈ। বুজা নাই? মই ধৰিলো বোলো আপুনি 12,500 কোটি টকা ধাৰ মাৰি দিম বুলি কৈ অকল 2,500 কোটি টকা ধাৰ মাৰিলে, আৰু 10,000 কোটি টকা আপুনি ধাৰ মাৰিবলৈ বাকী আছে। এতিয়া মানুহবিলাকে চুইচাইড কৰিব লাগিব, মহিলাবিলাকে, আপুনি কোনদিনা ধাৰ মাৰি দিব কওক? তেতিয়া তেওঁ ক'লে যে মই 40,000লৈকে ধাৰ, 50,000 টকালৈকে ধাৰ মাৰি দিলোঁ। যাৰ যাৰ 50,000 আছিলে সেইবিলাক মাৰি দিলোঁ, কিন্তু বাকী তাতকৈ বেছি টকা মানুহবিলাকৰ এইটো ধাৰটো মাইক্ৰ' ফাইনেন্সৰ ধাৰ বুলি নকয়। প্ৰথমতে নেমাৰো বুলি ক'বলৈ লৈছিলে, মই আকৌ থিয় হ'লো, যাবিলাকে ক'লে না মই ধাৰ মাৰিম, অলপ লাহে লাহে মাৰিম। সঁচাকৈ আপুনি চাইনে নাই এইবিলাক? মই হ'লো আমাৰ ৰাজীৱৰ দলৰ এজনে বিধায়ক, কিন্তু অসমীয়াত এটা কথা আছে নহয়, শিয়ালৰ ডাক্তাৰ। শিয়ালৰ ডাক্তাৰ, সিহঁতৰ 90টা থাকক, মই এটাই সিহঁতক গিৰাই দিম, সদায় গিৰাই দিওঁ। হিমন্ত বিশ্ব শৰ্মাকটো মই পানীত খুৱাই দিম। এইবাৰ মোক দম দিছিলে, আপোনালোকে চালেনে নাই? মোক দম দিছিলে, তই বৰ বেছি কথা মোক ওলাইছ, তই আন্দোলন কৰি এটা মানুহক জ্বলাই মাৰিছ, এনেকে কৈছে। চাইছিলে নাই বোলে? এটা মানুহ এনেকে আত্মজাতিছে, এনেকে ক'লে। মই তেতিয়া তেওঁক ক'লো, মোৰ মানুহে মাটিৰ পট্টা পাবৰ কাৰণে আন্দোলন কৰি মৃত্যু হৈছে, কিন্তু আপুনিতো উজান বজাৰৰ শৰ্মা নামৰ মানুহ এটা গুলিয়াই মাৰিছিলে। শুনিছিলে নে নাই আপোনালোকে সেইটো কথা? কি নাম বাৰু মানুহজনক যে গুলিয়াই মাৰিছিলে, কি নাম আছিলে? মানৱেন্দ্ৰ শৰ্মা। মই ক'লো যে আপোনাৰ বিৰুদ্ধে মানৱেন্দ্ৰ শৰ্মাক গুলিয়াই হত্যা কৰাৰ অভিযোগ আছে। এতিয়া তেওঁতো বিৰাট খং উঠি গ'ল, হয়তো খং উঠাবলৈ কৈছো, তেওঁতো খঙত একদম ক'ব নোৱাৰা হ'ল, বোলে তোমাক চাই লওঁ। মই বোলে আপুনি কি চাব? আপুনি যিটো হোষ্টেলত আছিলে সেইটো হোষ্টেলতো মই আছিলো, আৰু আপোনাৰ বন্দুকটো য'ত লুকুৱাই থৈছিলে মই চব খবৰ পাওঁ। তাৰ পিছত কিবা কিবি কৈ যায়, মই ক'লো কৈছে তই জেলত গৈ আকৌ জেলত যাম, এনেকে কৈ যাব। মই বোলো এতিয়ালৈকে 36 বাৰ জেল গ'লো, তৰুণ গগৈৰ দিনতো গ'লো 20 বাৰ, আৰু আপোনালোকৰ চৰকাৰৰ দিনত গ'লো 16 বাৰ, 36 বাৰ জেল গ'লো।
কিন্তু 36 বাৰ জেল যাওঁতেও মোক এজন পুলিচেও একবাৰ মাৰপিট নকৰিলে, কাৰণ মই এটাও 2 নম্বৰী কেছত জেল যোৱা নাই। কিন্তু আপুনি এই যে আমাৰ ঘৰৰ ওচৰৰ চানমাৰী ইঞ্জিনিয়াৰৰ পৰা পইচা তুলিবলৈ গৈছিলে আলফাৰ নামত, তেতিয়া আপোনাক চানমাৰী থানাই ধৰি লৈ নহ'লে আপোনাক কাপোৰ কানি খুলি ৰাম পিটন দিছিলে এটা মনত আছে। আপোনালোকে শুনিছিলে নে নাই এইবিলাক কথা? শুনিছিলে নে নাই? মই যিটো দিওঁ নহয়, সিহঁতে মোৰ নামটো শুনিলেই মানে তেওঁলোকৰ দিনটো বেয়া হৈ যায়। বুজিছা নাই? নামটো শুনিলে সেইকাৰণে সিহঁতে মোক কি কৰিছে এতিয়া, মোক মানে বদনাম কৰিবৰ কাৰণে মোৰ নামটো দিছে চুমা বাবা। জানে না? বোলে মহিলা দেখিলে ৰ'ব নোৱাৰে, চুমা খাই দিয়ে। মোক বদনাম কৰিব। ই বোলে মিয়া মানুহৰ ওচৰলৈ যায়, মিয়া মানুহকো চুমা খাই দিয়ে। এনেকে বোলে মোক বদনাম দিছে, বুজিছে? মোৰ কাৰণে আকৌ কথাটো হ'ল, মই তেওঁক তেতিয়া কৈছো, মই বোলো মোৰ মাক আকৌ মই মা বুলিয়ে ভাবোঁ, আৰু মোৰ মাৰ মানুহবিলাকক চব মা বুলিয়ে ভাবোঁ, মোৰ আইতাৰ সমান মানুহবিলাকক মই মা বুলিয়ে ভাবোঁ, আৰু মোৰ মা আৰু মোৰ আইতাৰ সমান মানুহবিলাকক মই আকৌ মা বুলিয়ে শ্ৰদ্ধা কৰোঁ, মৰম কৰোঁ। কেতিয়াবা তেওঁলোকে মোক চুমা খাই দিয়ে, ময়ো খাই দিওঁ, কিন্তু সেইটো চুমা প্ৰেমিকে খোৱা চুমা নহয়। হয়নে নহয়? হয়নে নহয় বাৰু? মই মানুহক ভাল পাওঁ কাৰণে মোক সিহঁতে কি কৰে, মোক মানে পচাব খোজে, এই তই মহিলাক এনেকে সাৱটি দিয়, এনেকে সাৱটি ল। আৰে ভাই, নিজৰ মাকৰ লগত, নিজৰ আইতাকৰ লগত, নিজৰ ভগৱন্তৰ লগত মানুহ কেনেকে থাকে? এনেকে ঘূৰে ঘূৰে থাকিব নেকি দৃষ্টি ভাঙিব? হয়নে নহয়? গতিকে মই একদম সিহঁতক ধূনা বাজ কৰিম। এতিয়া ৰাইজ, মই অসমত প্ৰথমবাৰৰ কাৰণে বিধানসভাত, বাকী এমএলএবিলাকক আপোনালোকে চাব, কোনোবা এটাই নাকত তেল দি ঘূৰি আছে, কোনোবা এটাই মোবাইল চাই আছে, কোনোবা এটাই মনে মনে আছে, কোনোবাই মুখ্যমন্ত্ৰীয়ে বেয়া পাব বুলি একো কথা নকয়। মই 24 ঘণ্টাই সিহঁতৰ মাথা গৰম কৰি থাকোঁ। মোৰ অকল আমাৰ দলৰ পৰা অকল এজন মাত্ৰ এমএলএ, যদি আপোনালোকে ৰাইজৰ দলত আৰু 10জন বা 18জন অসমৰ মানুহকে বিধায়ক দিব পাৰে, তেতিয়াহ'লে এতিয়া হিমন্তৰ মাথাহে গৰম হৈছে, তেতিয়া বিধানসভাখনেই ভূমিকম্প হৈ থাকিব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? আমাৰ ভাইৰ বেহেনুৱে কৈছিলে, কোন ভাইৰ বেহেনু মানে কোন? আমাৰ ভাইৰ বেহেনুৱে কৈছিলে, বোলে মেহেংগায়ে হটায়েংগে, হয়নে? বোলে বস্তুৰ দাম কমাই দিম, কৈছিলে নে নাই? আমাৰ প্ৰশান্ত ফুকন বিজেপিৰ গৰু গাড়ীখনত এই গেছ চিলিণ্ডাৰটো লৈ যোৱাত আপোনালোকৰ মনত আছেনে নাই? আছেনে নাই? আমাৰ বিজয়া চক্ৰৱৰ্তী বাইদেৱে যে ইয়াতে পিঁয়াজৰ মালা এডাল ৰাখি থৈছিলে, দেখিছেনে নাই? দেখিছেনে নাই? দেখিছেনে নাই? মনত আছে নাই? এতিয়া যেতিয়া বিজেপিয়ে নিজে অৰ্ডাৰ কৰিলে 3 টকাৰ নিমখৰ দাম কেইটকা হ'ল? কেইটকা হ'ল? বিজেপি অহাৰ আগতে 1 কেজি নিমখৰ দাম 3 টকা আছিলে, এতিয়া কেইটকা হ'ল? 20 টকাৰ পৰা 25 টকালৈকে আমি সাধাৰণ মানুহে খোৱা নিমখৰ দাম 20 টকাৰ পৰা 25 টকালৈ হ'ল। ভাইৰ বেহেনুৱে বস্তুৰ দাম নকমালে, বস্তুৰ দাম বঢ়াই আমাৰ পৰিৱেশ থাকে। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মানুহবিলাক মিলাই মিলি এনেই কাম নাই। মোৰ লগত কথা পাতিলে কথা পাতি থাকিব লাগিব দেই, এনেকে মেঘা মেঘ কৰি থাকিলে নহ'ব, আৰু মোবাইল চাই থাকিলে নহ'ব দেই, একদম কথা পাতি থাকিব লাগিব। মই ভাষণ নিদিয়ে, মই কথাহে মই কৰে। হয় নে নহয়? এতিয়া আপোনালোকে কওক, মুঠি হোৱাৰ আগতে এটা মুৰ্গী কণী, কুকুৰাৰ কিমান, এটা মুৰ্গী কণীৰ দাম আছিলে 3 টকা। এতিয়া এটা ব্ৰইলাৰ মুৰ্গী কণীৰ দাম কিমান? 10 টকা। দাম বাঢ়িলে নে কমিলে? বাঢ়িলে নে কমে? তেতিয়াহ'লে
কেলে আপোনালোকে আকৌ এবাৰ এইবোৰ কেলে দি থাকে? এইবোৰ নিদিব। সিহঁতক একদম ধৰি এবাৰ ব্ৰহ্মপুত্ৰত দলিয়াই মেলি বুজিছেনে নাই? হিমন্তই বেলেগৰ আগত ফটো লেকচাৰ দিব পাৰিব, মোৰ আগত দিব পাৰিব নেকি? হিমন্তই কটন কলেজত পঢ়িছে, হিমন্তও কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে আৰু ময়ো কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। মোৰ লগত পাৰিব নেকি হিমন্ত? হিমন্তই অকল ডিবেট কৰে, মইতো পুৰা কিতাপ পঢ়োঁ। সি জীৱনত আজিলৈকে কিজানি ভাল এখন কিতাপো পঢ়িব। মইতো মোৰ ঘৰৰ কিতাপেৰে ভৰ্তি কৰিছোঁ। মইতো ভয় নকৰোঁ নহয়, একদম যুদ্ধ। যুদ্ধ। সেইদিনা আপুনি জানে নাই কালি হিমন্ত বিশ্ব শৰ্মাই কি কৈছে মোৰ বিষয়ে? মই ক'লো হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে বোলে এইবাৰ অখিল গগৈ হাৰিব শিকোৱা। মই ক'লো ঠিক আছে, মই এবাৰ হাৰিম। তোমালোকৰ যিকেইটা মানুহক বিচাৰ এটাই মোক কৰিব মন। মই ক'লো তুমি যদি সঁচাকৈ মোক কৰিবলৈ মন আছে তুমি মোৰ লগত ইলেকশ্যন কৰিবলৈ শিকোৱা। চেলেঞ্জ কৰা মানুহ, চেলেঞ্জ কৰা মানুহ। মই কৈছো যে ঠিক আছে তুমি মোৰ লগত খেলিবা, আহিব। এনেকে চেলেঞ্জ কৰিলো। কালি কি বুলি কৈছে জানে নাই? এনেই কিতাপ দৰকাৰ থাকে, কালি একদম নাই। মই ইমান দূৰত থাকো, মই গুৱাহাটীত থাকো, শিৱসাগৰৰ চৌকাত মই চিনিয়ে নাপাওঁ। মই সেইখিনি মানুহৰ লগত ভোট খেলিবলৈ গ'লে কি হ'ব? সেই মানুহবিলাকৰ প্ৰতি মই কামেই কৰিব নোৱাৰিম। ইমান ভদ্ৰলোক ওলাইছেনে? জানে যে মোৰ লগত ইলেকশ্যন খেলিবলৈ আহিলে এক চাপতে সৰুৱাই দেৱৰ জীৱনৰ তেওঁৰ পলিটিকেল কেৰিয়াৰ সেইদিনাই খেলে। হয় নহয়? এইটো উজনি অসম হয় ভাই, এইটো উজনি অসম হয় ভাই, এইটো গুৱাহাটী নহয়। ইয়াত তুমি আমাৰ খাটি মানুহকে জিকাব, তোমাৰ নিচিনা চৈতানক ইয়াত নিজিকায়। হয় নে নহয়? হয় নে নহয়? মোক কেতিয়া কথা কোৱাচোন, মই চিচিবৰ গাঁৱত যদি ইলেকশ্যন খেলো মই জিকিম নাহে? মোক ভালকে কাম জিকিম নাহে? কিমান জনৰ মতে মই হাৰিম? মই হাৰিম কিমান জনৰ মতে? হাত ডাঙৰচোন। হাৰিম বুলি কোৱা মানুহ, মই হাৰিম বুলি কোৱা মানুহ কিমান আছে? চিচিবৰ গাঁৱত আপোনালোকৰ মতে কিমান জনৰ মতে মই হাৰিম? হাত ডাঙৰ। আপোনালোকৰ কিমান জনৰ মতে মই চিচিবৰ গাঁৱত জিকিম? হাত ডাঙৰ। জিকিম। ইয়ালৈ নহ'লে হিমন্তক মাতি দিওঁ নি? দুইটাই খেলো। মাতি দিওঁ নেকি? পাৰিম নাই? হিমন্তক গিৰাব পাৰিম নাই? ইয়াত পাৰিম নে নাই? আমাৰ খাটি খোৱা মানুহবিলাক আছেনে নাই? গিৰাই দিন গম পোৱা নাই। সেইকাৰণে মই ভয় নকৰোঁ। মই কওঁ বোলে ইমান গম আছে হয় নহয়? মোক তেনেকুৱা লেটেন কথা কৈ নাথাকিম। মই এনেকে কওঁ, শিৱসাগৰৰ মানুহে মোক জেলত থাকোঁতে ভোট দিছে, তই জেলত থাকি এদিন ভোট লৈ জিকি দেখাব। হয় নে সেইকাৰণে এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ, ৰাইজ মই হাঁহি হাঁহি কৈ আছোঁ যদি খুব চিৰিয়াছ কথা কৈ আছোঁ আকৌ। বুজি পাইছেনে নাই? মোদী অহাৰ আগতে এটা গেছ চিলিণ্ডাৰ কিনিছিলোঁ 414 টকা। হয়নে নহয়? 414 টকাত গেছ চিলিণ্ডাৰটো কিনোতে তাতো আকৌ কংগ্ৰেছ চৰকাৰে অকণমান ছাবচিডি দিছিলে নে নাই? এতিয়া মোদীয়ে গেছ চিলিণ্ডাৰটোৰ দাম কৰিলে 1152 টকা। 1152 টকা কৰিলে নে নাই? এতিয়া ছাবচিডি কিমান পায় আপুনি? দেখিছেনে নাই মোদীয়ে কেনেকে ইমান ধুনীয়া ধুনীয়া কথা কয়? দেহেন ভাবিলে ভাবিব আজিতো অকণমান হাঁহি বুলি ক'লে যেতিয়া চিন্তা নাই। তাৰ পাছত দিলে লুটি মোৰ পকেটত 414 টকাৰ গেছ চিলিণ্ডাৰটো 1152 টকা কৰি দিলে। হয়নে? সেইকাৰণে মই আপোনালোকৰ পৰা এটা শপত বিচাৰি আহিছো, মোক ফাঁকি কথা ক'লে নহ'ব। আপোনালোকে অৰুণোদয় পাইছে, অৰুণোদয় ন মই যেনে চৰকাৰ কৰিম, অৰুণোদয় আপোনালোকে 1250 টকাকে পাইছে, মই 3000 টকাকে চবকে কৈ দিছো। আৰু অৰুণোদয় অকল আজি যিকেইজনী মানুহে পাইছে অকল সিহঁতক নহয়, মই যিমান মহিলা আছে চবকে দিম, চবকে যিমানে পৰে। 2 নম্বৰ, চববিলাক খেতিয়ক আৰু মিস্ত্ৰী আৰু যোগালী যিবিলাক মানুহে কষ্ট কৰি খাই আনৰ ঘৰত কাম কৰে,
তেনেকুৱা মতা মানুহবিলাককো মই অৰুণোদয় 3,000 টকা দি 65 বছৰ আৰু যাৰ এই যে ফিজিকেলি টেলেণ্ট বুলি কয়, শাৰীৰিকভাৱে অক্ষম যে আমাৰ বিকলাংগ বুলি যে কয়, বিকলাংগ মানুহবিলাককো মই চবকে 3,000 টকা দিম। কিন্তু অকল 3,000 টকা দিয়ে মই অকল আৰু একো নকৰাকে নাথাকো। 3,000 টকা দিয়াৰ মাজত মই কি কৰিম জানেনে? সেইটো অকল 3,000 টকা অকল পকেট খৰচ। মতাটোৱে বেছিকে দমদমনি মাৰিলে মোৰ আছে নহয় বুলি ক'ব পৰা নাই, বুজে নে নাই? নহ'লে আমাৰ মতা মানুহকেইটাৰ দাদাগিৰি বেছি নহয়, হয়নে নহয়? হয়নে নহয়? 300 টকা হাজিৰা কৰি আনিব, তাৰ 50 টকা চুলাই খাই আহিব, হয়নে নহয়? আহি ক'ব মোৰ কামানিৰ ওপৰত তই খাইছ, এনেকে কয় নাই? আমুকৰ বেটি চালে ঘৰৰ পৰা উলিয়াই দিম, এনেকে কয়, হয়নে নাই? সি গমেই নাপায় যে সি কাম কৰিবলৈ যোৱাৰ আগত ৰাতিপুৱা শুই উঠি চোতালখন কোনে ঝাৰু দিলে, কোনে চাহ বনাই দিলে, কোনে তামোলখন কাটি দিলে, কোনে 3বাৰ ভাত ৰান্ধি খোৱালে, কোনে গৰুকেইটা টানি আনিলে, কোনে খৰিকেইটা আনিলে, কোনে আকৌ ৰাতি ভাত ৰান্ধিলে, আকৌ বেচেৰাই চুলাই খাই আহি শুব যে তাৰ কাৰণে আঁঠুৱাটো আকৌ ঘৰলৈকে কৰি দিলে, হয়নে নহয়? তাৰ কাৰণে ইমানখিনি কৰি দিয়ে কাৰণে 300 টকা ঘটিব পাৰিলে। কিন্তু যদি মাইকী মানুহজনীয়ে হাজিৰা বিচাৰে ৰাতিপুৱাৰ পৰা যিমান কাম কৰিলে সি 1,000 টকা হাজিৰা দিব লাগিব গধূলি, হয়নে নহয়? মই ক'বলৈ লাগিবনে নাই? কওক, লাগিবনে নাই? লাগিবনে নাই? মই এতিয়া চব মতা মানুহবিলাকক কৈ দিছো আকৌ দেই, মই মাইকী মানুহক ফেলি আহে কেতিয়াবা মাইকী যেতিয়া গণ্ডগোল কৰে মই মতা মানুহৰ ফেলি মই যি দুৰ্বল তাৰ ফেলি, যি অলপ দুৰ্বল মানে কি গম পাইছে নহয়? যাৰ পইচা কম, যি দুৰ্বল, ধনীটোৱে দম দিয়ে, মই দুখীয়াটো পক্ষ, মতাটোৱে দম দিলে মহিলাগৰাকীৰ পক্ষ, আৰু মাইকী মানুহজনী যদি বেছি ওপৰলৈ উঠে তেতিয়াহ'লে মতা মানুহৰ পক্ষ। মাইকী মানুহো আজিকালি কম নহয়, হয়নে নহয়? হয়নে নহয়? হাফ পেণ্ট পিন্ধি খুব ৰিল বনাবলৈ ধৰি আছে, মাইকী মানুহ কম নহয় হয়নে নহয়? আৰু ৰাতি ঘৰৰ মানুহক নজনোৱাকে মনে মনে লেপৰ তলৰ পৰা ফোন কৰাটোতো আছে, চব খবৰ জানো আমি, হয়নে নহয়? ঠিক আছে, মই ধেমালি কৰি গৈ আছো যাতে আমি কথাখিনি মানে ধুনীয়াকে বস্তুটো বুজি পায়। মই আপোনালোকক কৈছো, যদি কেতিয়াবা ৰাইজৰ দলে চৰকাৰ কৰে, এইবাৰে আমাৰ অকলে চৰকাৰ নহ'ব, এইবাৰ কংগ্ৰেছৰ লগত লগ লাগি চৰকাৰ কৰিব এইবাৰ। আৰু এটা বস্তু মনত ৰাখিব, কংগ্ৰেছৰ লগত লগ লাগিহে চৰকাৰ কৰিম, মই একো কংগ্ৰেছী নহয়, কথাটো বুজি পাইছে নে নাই? যেতিয়া কংগ্ৰেছে অসমৰ বিপৰীতে যাব তেতিয়া আকৌ মোৰ নিচিনা আকৌ দাদাগিৰি পৃথিৱীত নাই আৰু, কথাটো বুজিছে নে নাই? কথাটো বুজি পাইছে নে নাই? মই অসমীয়া জাতিৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে বিজেপিৰ নিচিনা দুষ্ট শক্তিটো হৰুৱাবৰ কাৰণেহে কংগ্ৰেছৰ লগত আহিছো। কিন্তু কংগ্ৰেছে গণ্ডগোল কৰিলে আৰু দিল্লীৰ মতে অসম বিক্ৰী কৰিব খুজিলেও মই কিন্তু তেতিয়া আঞ্চলিক স্বাৰ্থ, অসমীয়াৰ স্বাৰ্থহে মই সুৰক্ষা থাকিম। সবাই বুজি পাইছেতো? সবাই বুজি পাইছেতো? মই অসমৰ নজহা নজনা অসমীয়াতে মানুহ হয়, মোক কোনেও ক'ব নোৱাৰে, মোক বদনাম কৰিব পাৰিব, আমুক কৰিছে তামুক কৰিছে ভুচুক কৰিছে, কিন্তু দুখীয়া মানুহৰ অন্তৰৰ পৰা মোক কোনেও উলিয়াই লৈ যাব নোৱাৰে। মাকাই দিনতে চেল্ফি তোমাৰো লাগিলে অসমৰ দুখীয়া মানুহ, কাম কৰি খোৱা মানুহ, এনে ওপৰতে ৰিল বনোৱা কেইজনীয়ে মোৰ লগত ফটো উঠিব, কিন্তু কাম কৰি খোৱা মানুহ চবেই মোৰ লগতহে থাকিব, হয়নে নহয়? হয়নে নহয়? মই আপোনালোকক ক্লিয়াৰলি কৈ দিছো, ক্লিয়াৰলি, যে যদি আমি চৰকাৰ কৰোঁ 5টা কাম কৰিম, 5টা কাম, এইকেইটা একদম লিখি ল'ব, যদি কাগজ নাই বুকুত লিখি ল'ব অন্তৰত, 5টা কাম কৰিম। এক, যিদিনা চৰকাৰ কৰিম, চৰকাৰত সোমাম, তাৰ পৰা 5 বছৰৰ ভিতৰত চবৰ পথাৰত বিনামূলীয়াকে পানী দিম।
চবৰ পথাৰবিলাকৰ মাটিৰ পট্টা বিনামূলীয়াকৈ দিয়ে। চবৰ মই আন্দোলন কৰিছোঁ মাটিৰ পট্টাৰ কাৰণে, জানেনে নাই আপোনালোকে? সেইকাৰণে চব অসমৰ মানুহ চবকে মই আজিকালি হিমন্তই অলপ অলপ হেৰিয়াত বসুন্ধৰাত মাটি দিছে, কিন্তু মাটি দিছে যদি পইচা লৈছে প্ৰিমিয়াম। মই 1 টকা নোহোৱাকৈ অসমৰ চব মানুহকে ফ্ৰীকে মাটি দিম। যাৰ যিমান দখল আছে, মিচিং মানুহৰ যদি 100 বিঘা দখল আছে, মই 100 বিঘাৰে পট্টা দিম। আহোম মানুহৰ যদি 40 বিঘা মাটিৰ দখল আছে, তেওঁক মই 40 বিঘাৰে পট্টা দিম। বুজিছেনে নাই? চবকে, কোচ ৰাজবংশী মানুহ, চুতীয়া মানুহ, যিমান জাতিৰ মানুহ আছে চবকে। আনকি 71 চনৰ আগতে অহা বঙালী মানুহ, নেপালী মানুহ, যিবিলাক মানুহ আছে তেওঁলোকেও যদি মাটি দখল কৰি আছে, যদি আগতে অহা ভাৰতীয় নাগৰিক হয়, তেওঁলোককো সম্পূৰ্ণৰূপে মাটি পট্টা দি দিম। 1 নম্বৰ মাটি দিম, পথাৰত পানী দিম। কোনোবাই যদি নিজে পাম্প লগাই পানী তুলি খেতি কৰে, তেতিয়াহ'লে তাত ইলেক্ট্ৰিচিটি বা ডিজেলৰ খৰচটো মই আমাৰ চৰকাৰৰ পৰা দিম। আৰু অকল সেইটোৱে নহয়, মাটি দিম, মাটি দিয়াৰ পাছত পানী দিম, পানী দিয়াৰ পাছত সোনকালে খেতি উঠিবৰ কাৰণে আমি কি কৰিম, মানুহবিলাকক এখন এখন গাঁৱত 5খন ডাঙৰ ডাঙৰ ট্ৰেক্টৰ চৰকাৰৰ পৰা দিম খেতি কৰিবৰ কাৰণে। চবে তেলটো ভৰাব আৰু খেতিটো কৰিব, বুজিছেনে নাই? চৰকাৰৰ পৰা দি দিম। আৰু লগতে বীজটো, ধানৰ বীজটো, সৰিয়হৰ বীজটো, এইকাৰণে বীজটো দিম যে আমাৰ ধানবিলাক বহুত দিন লাগি যায় পকোতে। মই সোনকালে পকা ধানৰ বীজ দি দিম, বেছিকৈ উৎপাদন হোৱা ধানৰ বীজ দি দিম, সোনকালে যাতে হয়। কেলে? বছৰত এবাৰ খেতি কৰি পথাৰ পেলাই থলে নহব। চব অসমৰ খেতিয়কবিলাকে এবছৰত এডৰা পথাৰত 3বাৰ খেতি কৰিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু যিবিলাক মানুহে বছৰত 3বাৰ খেতি কৰিব নিজৰ পথাৰত, এবাৰ শালি খেতি, এবাৰ বড়ো বা আহু খেতি, বা এবাৰ কি কয়, এইটো কি খেতি কয়, বড়ো বা আহু, নহলে বড়ো বা আহু, আৰু এইটো কি কয়, শালি কৰিলে বড়ো বা আহু, আৰু এইটো বাও। এই 3টা যদি খেতি কৰিলে, তাৰ 3টাৰ ভিতৰত 2টা কৰিলে, আৰু তাৰ পাছত শাক পাচলি খেতি বা সৰিয়হৰ খেতি, একেটা পথাৰ। এই যে 3টা খেতি কৰিলে, যদি 3বাৰ খেতি কোনোবাই কৰে, তেতিয়াহ'লে তেওঁলোকক মাটিৰ খাজনাটো ফ্ৰী কৰি দিয়ে। কিন্তু এতিয়া হাততালি মাৰিলে নহ'ব। যদি কোনোবাই খেতি নকৰি পথাৰডৰা পেলাই থৈ দিয়ে, তাৰ মাটিৰ খাজনা মই 3 গুণ বঢ়াই দিম। ভাল হ'বনে বেয়া হ'ব? মইও কাটাৰ নাম জানো আকৌ। কাম নকৰাকে মই কামো খাবলৈ নিদিওঁ, চবে কাম কৰিব লাগিব। মাইকী মানুহজনীয়ে একদম কৰি পালি ভাত ৰান্ধিব, মতাটোৱে কাজ খেতি অকল ভাত খাবলৈ পাব, এইটো নহ'ব। মই বৰ ঢাতিয়া মানুহ, মনত ৰাখিব দেই। একদম এনেকুৱা এখন অসম বনাম, যিখন অসমত আৰু মানুহে কোনোদিন আৰু ভেকুলীৰ বিয়া নাপাতে আৰু। বুজিছেনে নাই? আমি অসমীয়াই গোটেই পৃথিৱীৰ একমাত্ৰ জাতি, যি জাতিয়ে পথাৰত পানী নপৰে ভেকুলীৰ বিয়া পাতে। লাগে লাগে ভেকুলী বিয়া পাতিলে বৰষুণ হয়। আপোনালোকে জানেনে নাই কেনেকে বৰষুণ হয়? বৰষুণ হোৱাৰ নিয়মটো জানেনে নাই? বৰষুণ হোৱাৰ নিয়মটো হ'ল যে এই ৰ'দটো ওলাইছে, ৰ'দত পানীটো গৰম হয়। পানী যেতিয়া উতলাই কি হয় বাৰু? ভাপ হয়, হয়নে নহয়? ভাপ হ'লে পানীটো ওপৰলৈ উৰি যায়নে নাই? ৰ'দত পথাৰৰ পানী, নদীৰ পানী, পুখুৰীৰ পানী, বিলৰ পানী, সাগৰৰ পানী, মহাসাগৰৰ পানী গৰম হৈ ওপৰলৈ উৰি যায়। ওপৰলৈ যিমান গৈ থাকিব পানীটো ঠাণ্ডা হৈ গৈ থাকে। আৰু ঠাণ্ডা হৈ গ'লে সেই ওপৰত গৈ ভাপটো যেতিয়া ঠাণ্ডা হয়, সেইটো ডাৱৰ বুলি কয়। আৰু ডাৱৰটো এনেকে আকাশত ৰৈ থাকে। আপোনালোকে এৰোপ্লেনত উঠিলে গম পাব, আকাশত ৰৈ থাকে। যেতিয়া বতাহে সেই ডাৱৰটো এনেকে ঠেলি লৈ যায়, যেতিয়া পৰ্বতত খুন্দা মাৰি দিয়ে, তললৈ পৰি যায়, তেতিয়া সেইটো বৰষুণ। এতিয়া মোক কওকচোন, ভেকুলী বিয়া পাতিলে আপোনালোকৰ পথাৰৰ পানী উতলিব নে নুতলে? কথাটো বুজিলে নে নাই? এইটো বহুত হাঁহিবলগীয়া কথা।
হামাই নাইচোন এইফালৰ মানুহবিলাকে বুজাই নাই যেন লাগিছে একদম বুজা নাই এইফালৰ মানুহ হা বুজি পাইছেনে নাই ৰ'দৰ পোহৰত বা জুই লগালে পানী ভাপ হয় ভাপ হ'লে ডাৱৰ হয়গে এতিয়া ভেকুলীৰ বিয়া পাতিলে আমাৰ পুখুৰী পানী উতলিব নেকি নুতলে হয় নহয় সেইকাৰণে ভেকুলীৰ বিয়া পাতিলে কেতিয়াও বৰষুণ নহয় এইটো মিছা কথা বুজিলে নাই কেলে বিয়া পাতে জানেনে নাই ভেকুলীৰ বিয়া একদম উপায় নাথাকে যে উপায় নাইকিয়া ক'লে মানুহবিলাকে ভাবে যে এই ভেকুলীয়ে টুৰটুৰাই দিলেচোন বৰষুণ দিয়া দে হে ভেকুলীয়ে টুৰটুৰাই দিলে বৰষুণ নিদিয়ে বৰষুণ দিবৰ সময়ত ফূৰ্তিতে ভেকুলীয়ে টুৰটুৰাই কথাটো বুজিলে এই বুজিলে নে নাই সেইকাৰণে মই আপোনালোকক গেৰাণ্টি দিছো মই আপোনালোকক মাটি দিম আপোনালোকৰ মাটি মই বানপানীৰ পৰা ৰক্ষা কৰি দিম মই আপোনালোকৰ পথাৰত পানী দিম মই আপোনালোকৰ পথাৰত সাৰ দিম মই আপোনালোকৰ পথাৰত বীজ দিম মই আপোনালোকক ট্ৰেক্টৰ দিম কিন্তু অসমীয়া মানুহে যদি 3বাৰ খেতি নকৰে তেতিয়াহ'লে কি কৰিম তেতিয়াহ'লে আপোনালোকৰ মাটিৰ ওপৰত মই খাজনা বঢ়াই দি মাথাটো গৰম কৰিম 3বাৰ খেতি কৰিলেহে অসমৰ কৃষকবিলাক ধনী হ'ব আমি এবাৰ খেতি কৰি পেলাই থৈ দিওঁ কেতিয়াবা বানপানী হ'লে এবাৰো নহয় হয়নে নহয় আৰু পানী নহ'লেও এবাৰো নহয় সেইকাৰণে মই প্ৰথম শপত দিছোঁ আপোনালোকক মই বুকুত হাত থৈ চব অসমৰ মানুহৰ সন্মুখত কথা দিছোঁ ৰাইজৰ দলক জিকাই দিয়ক ৰাইজৰ দলক চৰকাৰক সোমাবলৈ দিয়ক ৰাইজৰ দলে অসমৰ খেতি পথাৰবিলাকত বছৰত 3বাৰ খেতি কৰাৰ নতুন ত্ৰিপদী বিপ্লৱ গঢ়ি তুলিব আৰু 3বাৰ যদি খেতি কৰে কি হ'ব আপোনাৰ যদি 10 বিঘা মাটি আছে 3বাৰ খেতি কৰিলে কেইবিঘা হ'ব 30 বিঘা আৰু যদি 30 বিঘা মাটি খেতি কৰে তেতিয়াহ'লে হিমন্তৰ 1250 টকা মূল্যও হ'ব হয়নে নহয় তেতিয়া কি কৰিব পাৰিব তেতিয়া আপোনালোকৰ ঘৰত পোৱা বৰা চাউল 1 বস্তা নহ'লে বা জহা চাউল 1 বস্তা একদম লৈ গৈ হিমন্তক ক'ব পাৰিব এই বদমাছ তই আৰু পইচা দেখাবি 2 নম্বৰী নকৰিবি দালালি নকৰিবি মোৰ ঘৰত পোৱা 1 বস্তা বৰা চাউল দিছোঁ তাকে খা আৰু আজিৰ পৰা বন্ধ নকৰিবি দেই জহনীটো আপুনি ধৰিবি ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব এতিয়া তেওঁ আমাক 1250 টকা দিছে মোৰ চৰকাৰ যদি কয় আমাৰ চৰকাৰ যদি কয় হিমন্তক মই এক বেগ চব খেতিয়কৰ ঘৰৰ পৰা বৰা চাউল দিম ভাল হ'বনে বেয়া হ'ব আৰু বৰা চাউলৰ পৰা বনোৱা অলপ আপং পানীও দি দিম বামুণ মানুহ খাই দিবহি তাত গুচি যাব নাই হয়নে নহয় হে বামুণ মানুহ আপং পানী আমাৰ সাজ পানী কৈ দিম আহোম মানুহ আছে নে নাই আমাৰ সাজ পানী একদম অচল ৰহিটো দি দিম তাক খাই পাতলা হৈ যাব বামুণ মানুহ সাজ পানী কিমান খাব পাৰিব হয়নে নহয় ৰহি দি দিম আৰু চাইমত দি দিম হয়নে নহয় হিমন্ত পাতলা হৈ কৰি থাকিব তাৰপিছত আৰু কি 2 নম্বৰ কৰিবলৈ সময় নাপাব হয়নে নহয় এনেকুৱা মই কি কৰিম বুলি ক'লো প্ৰথম কামটো মই জানিছো আপোনালোকে পাহৰি গ'ল মই সেইকাৰণে কৈছিলো ভিতৰত লিখি ল'ব লাগিব কি কৰিম আৰে কি কৰিম চৰকাৰ হ'লে কি কৰিম 1 নম্বৰ অসমৰ পথাৰবিলাকত এতিয়া এবাৰ খেতি কৰি 3বাৰ অতি কমেও 3বাৰ খেতি কৰাৰ ত্ৰিফচলী বিপ্লৱ কৰিম বছৰৰ 12 মাহে খেতি কৰাৰ বিপ্লৱ কৰিম আৰু আমাৰ প্ৰত্যেকজন খেতিয়ককে মই ধনী কৰি পেলাম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব 2 নম্বৰ কি কৰিম 2 নম্বৰ একদম মনত ৰাখক হিমন্ত আৰু 100 বছৰ চিফ মিনিষ্টাৰ ক'লেও অসমীয়া মানুহ ধনী নহয় হিমন্তই আৰু 100 বছৰ ধনী হ'লে হিমন্ত একদম চন্দ্ৰত থাকিব পৰাকৈ তাৰ পইচা হৈ যাব আৰু আমি চববিলাক নৰকত গুচি যাব লাগিব হয়নে নহয় হয়নে নহয় ভালকে কথা নাই হয়নে নহয় হয়নে নহয় সকলো মানুহকেইটা বেছি গহীন হৈ আছে সিহঁতক অকণমান
একদম গহি হৈ আছে, একদম মানুহে নামাতে, একদম বিৰাট যেন একদম হেৰি মানুহ আৰু এইবিলাক মানুহবিলাক কেলে মতা নাই? অলপ বিজেপি মানুহ সোমাই আছে নেকি কেইটামান? আমনি পাইছে নেকি কথাখিনি? আমনি পাইছে নেকি? ঠিকে আছে নে? আৰু 5 মিনিটমান কম নে নকম? কম। এতিয়া মানুহকেইটা থিয় হলেই নহয় ইফালে ইফালে যাবলৈ। আমাৰ মানুহবোৰ ৰবই নোৱাৰে, 10 মিনিট থাকিলে নুঠিবলৈ যাবই লাগিব। আৰু 15 মিনিট থাকিলে চাহ খাবলৈ পাবই লাগিব। মিটিংখন বেয়া আহিছোহে ঘৰৰ পৰা, খাব হলেই নে? হয় নহয়? কাম একোৱে কৰা নাই, এই ৰিক্সাখনত আহিছো, এইডোখৰত নামি ভোক লাগিল। হয় নে নহয়? এতিয়া 2 নম্বৰ কাম। মই সঁচাকে কৈছো, মই ধেমালি কৰি কৰি কৈছো যদিও কিমান ডাঙৰ কথা কৈছো, যিবিলাকে বুজি পাইছে নহয়। ইমান ডাঙৰ কথা কৈছো যে অসমীয়া জাতিটোক পুৰা ধনী কৰি দিবলগীয়া কামকেইটাৰ কথা কৈ আছো। যদি বুজি পাইছে পাইছে, আৰু বুজি নাই পোৱা যদি কল আৰু যদি বুজি পোৱা নাই আৰু কল আৰু এইকেইটা মানুহে বুজি নাপায় আৰু গম পাব। ইমান সহজকে ধেমালি কৰি কওঁতে যদি বুজি পোৱা নাই, তেতিয়াহ'লে ভালকে কৰিতো আৰু বুজি নাপায়। হয় নহয়? 2 নম্বৰ একদম ইয়াত হৃদয়ত খেতি ল'ব লাগিব। 2 নম্বৰ কি কাম কৰে? যিদিনা অখিল গগৈ চৰকাৰলৈ আহিব, যিদিনা ৰাইজৰ দল চৰকাৰলৈ আহিব, 2 নম্বৰ কামটো কৰে। আজি আপোনালোকে টিভিত দেখিছে নে নাই? শদিয়াৰ মানুহবিলাকে আলু খেতি কৰি ৰাস্তাত পেলাই দিছে, দেখিছে নে নাই? কেলে? আলু খেতি উৎপাদন কৰোঁতে 1 কেজি আলু উৎপাদন কৰোঁতে 12 টকা খৰচ হয়, পাইছে 7 টকা, 5 টকা লোকচান। সেইকাৰণে ৰাস্তাতে পেলাই দিছে। হয় নে নহয়? আমাৰ উজনি অসমৰ মানুহবিলাকে চাহপাতৰ খেতি কৰে, চাহপাতৰ খেতি কৰে, চাহপাত বিক্ৰী নহয়, ৰাস্তাতে পেলাই দিয়ে। আকৌ আমাৰ বিলাহী উৎপাদন কৰে, যিবিলাক মানুহে খেতি কৰে, বিলাহী কিনি খাওঁতে বিহাৰীৰ পৰা যেতিয়া বিলাহী কিনি খাওঁ, দোকানীৰ পৰা যেতিয়া বিলাহী কিনি খাওঁ, তেতিয়া 1 কেজি বিলাহী 60 টকাৰ পৰা 80 টকা, আৰু আমি যেতিয়া বিক্ৰী কৰিবলৈ যাওঁ 3 টকা। হয় নে নহয়? মই আপোনালোকক গেৰাণ্টি দিছো, মই আপোনালোকক 20টা এনেকুৱা ফচল, ধান, সৰিয়হ, মৰাপাট, শাক পাচলি, এনেকুৱা 20টা ফচলৰ ওপৰত মই আপোনালোকক আচল দাম, তাৰমানে যদি উৎপাদন কৰোঁতে 5 টকা খৰচ হৈছে, আচল দাম মানে হ'ল 5 × 3 15 টকাকে মই 1 কেজিত আপোনালোকক দাম দিম। চৰকাৰে যে ধান কিনি কৈছে, দেখিছেনে নাই? তেনেকে হয় মই ধানটো আৰু শাক পাচলিবিলাক চৰকাৰে কিনি লওঁ, আৰু যদি চৰকাৰে নিকিনো তেতিয়াহ'লে কি কৰিম? এখন আইন বনাই দিম যে ইমান টকাতকে যদি বিলাহী কম দামত কিনিছ, ইমান টকাতকে যদি কবি এইবাৰ কম দামত কিনিছ, যিটো বেপাৰীয়ে কিনিছ সেইটো আৰু বেপাৰ কৰিব নালাগে, সি জেলত ভাত খাই ভাত দিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই আপোনালোকক কৈ থৈ গ'লো, মই আপোনালোকক খেতি যেনেকে কৰাম, খেতি কৰা বস্তুটোৰ আচল দাম দিম, 5 টকা খৰচ হ'লে 15 টকা দাম দিম, যাতে চব খেতিয়কবিলাক আমাৰ ধনী হ'ব পাৰে, আৰু কোনো খেতিয়কে যাতে হিমন্ত ওচৰলৈ PMAY ঘৰটো দে বুলি 1,30,00,000 টকাৰ ঘৰটো দে বুলি যাব নালাগে। চব খেতিয়কে যাতে 3 বছৰ খেতি কৰাৰ পিছত নিজৰ ঘৰটো RCC কৰিব লাগিব পাৰে। ভাল হ'বনে বেয়া হ'ব? আৰু লেট্ৰিনটো যাতে টাইলছ লগাব পাৰে, লেট্ৰিনত, বাথৰুম আৰু লেট্ৰিন। আমাৰ লেট্ৰিনটো ইমান লেতেৰা নহয়। লেট্ৰিনৰ যিটো বাল্টি আছে, আমাৰ ওচৰৰ মানুহক বিয়া হওঁতে তাৰ পৰা আমাৰ টেকেলিটোতে পানী পৰা দিছো। হয়নে নহয়? বেছিভাগ বিলাকৰ মানুহবিলাকৰ সেই টেকেলিটো লেতেৰা হেন্দুৱে অকমান বগা বগা ফুট কিছুমান হৈ থাকে, গোটেই পানী ভিতৰলৈ সোমাই যায়। গম পাইছেনে নাই? আমি দুখীয়া মানুহবিলাকে এতিয়াও
খুব ভগা ঘৰত, পানী পৰা ঘৰত, বেয়া ঘৰত, খাবলৈ ভাল নথকা খাদ্য, হাগিবলৈ ভাল এটা পাইখানা নাই, গা ধুবলৈও এতিয়া বাহিৰতে ধুব লাগে, এনেকুৱা পৰিস্থিতি আছো। মই যিদিনা চৰকাৰ কৰিম 3 বছৰৰ ভিতৰতে চব মানুহে নিজৰ নিজৰ ঘৰবিলাক পকা কৰিব পাৰিব আৰু লেট্ৰিন বাথৰুমবিলাক টাইলছ লগাই ধুনীয়া ব্যৱস্থা কৰিব পাৰিব। আৰু এই যে আমি পকৰ ধৰোঁতে পানী যে লগাওঁ, সেই পানীটো একদম পাইপত খিচখিচকে মাৰি লগাওঁ। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? তেতিয়াহে বেমাৰ নহয়। নহ'লে যদি পেলাই থকা পানী লগাই দিয়ে ইয়াত, চব ফিটা পেলু পাই যিমান বেমাৰ আছে চব বেমাৰবিলাক আমাৰ সেইকাৰণে হয়। কথাটো মই ধেমালি কৰি কৈছো, কিন্তু সঁচা কথা কৈছো। গম পাইছেনে নাই? গম পাইছেনে নাই? মই অসমীয়া মানুহক ধনী কৰাৰ কথা কৈছো। মই ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই ইয়াত মিচিং অনামিচিঙৰ ৰাজনীতি কৰিবলৈ অহা নাই। ইয়াত মই আহোম অনাহোমৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই ইয়াত থকা চব জাতিৰ মানুহক ধনী কৰি দিবৰ কাৰণে আপোনালোকৰ ওচৰত আহে। সঁচাকে ভাল হ'বনে বেয়া হ'ব? যদি সঁচাকে ভাল হ'ব, একেলগতে ভালকে ধুনীয়া হাত লাগি আমি বজাওকচোন। ভাল হ'ব? এতিয়া 3 নম্বৰ কাম কৰিব। মই দুটা কথা ক'লো, কি কৰিম? চবৰ পথাৰত বছৰত 3বাৰ খেতি কৰাৰ কাৰণে চব ব্যৱস্থা কৰি দিম। 2, পথাৰত যিমান বস্তু উৎপাদন হ'ব তাৰ আচল দাম দি দিম। 3, গাঁৱে গাঁৱে ভঁৰাল বনাম। ভঁৰাল কেলে? নহ'লে কল্ড ষ্টৰেজ বনাম। কেলে? ঠাণ্ডা ঘৰ, বৰফৰ ঘৰ বনাম। কেলে? আপোনালোকৰ পৰা যিবিলাক বস্তু কিনিম সেইবিলাক মই ভঁৰালত ভৰাম। প্ৰথম কথাটো বুজিছেনে? আপোনালোকৰ পৰা মই যিবিলাক বস্তু কিনিম সেইবিলাক ভঁৰালত ভৰাম। যেতিয়া বিলাহীৰ দাম 3 টকা হ'ব তেতিয়া মই ভঁৰালতে ৰাখিম। যেতিয়া বিলাহীৰ দাম 50 টকা হ'ব তেতিয়া মই দিল্লীলৈ পঠিয়াম। কথাটো বুজিলে নে? আপোনালোকৰ পৰা যে মই 15 টকা বিলাহী কিনিছিলো, 50 টকা যেতিয়া বিক্ৰী কৰে কিমান লাভ হ'ল? 35 টকা লাভ হ'ল। যে 35 টকা লাভ কৰোঁতে খৰচ হ'ল 15 টকা, বাকী 20 টকা যে থাকিলে সেই 20 টকাৰ পৰা আকৌ 10 টকা আপোনালোকক আকৌ কৰি ঘূৰাই দিম। তেতিয়া ধনী হ'বনে না? বিহু আহি যোৱাৰ লগে লগে আপুনি ইমান কেজি বিলাহী দিছিলে, ইয়াত ইমান লাভ হ'ল, আকৌ বিহু খাবৰ কাৰণে আপোনাক 20,000 টকা দিছো। বুজিলে নাই? লিগান খাবৰ কাৰণে 20,000 টকা দিম। দৰকাৰ কাটিবৰ কাৰণে 20,000 টকা দিম। বুজিলে নাই? ভাল হ'বনে বেয়া হ'ব? ডাঙৰ গাহৰি এটা মাৰিব পৰা যাম, হয় নে নহয়? আৰু আমাৰ টাইমতটো একদম 5 কুইণ্টেল ধানৰ কৰিব পাৰি। তাৰপিছত খাইলে নাচি থাকা, হয় নে নহয়? কথাটো বুজি পাইছেনে নাই? মই কি কৈ আছো পাইছেনে নাই? 3 নম্বৰ কামটো কৰি গাঁৱে গাঁৱে বস্তু কিনি লৈ গুদামত ৰাখি, আৰু যদি বস্তু বিক্ৰী নহয় তেতিয়াহ'লে কি কৰিম? বস্তু বিক্ৰী নহ'লেও আকৌ ৰাস্তা আছে। 3 নম্বৰ ৰাস্তাটো এইবাৰ বিলাহীৰ পৰা বিলাহী বিক্ৰী হোৱা নাই, বিলাহীৰ পৰা চচ বনাম, বিলাহীৰ পৰা জেলি বনাম, বিলাহীৰ পৰা আৰু কি বনাই? টক বনাম, বিলাহীৰ পৰা আচাৰ বনাম। কোনে বনাব? কোনে বনাব? এই যে খেতি কৰা ঘৰখনত 5টা মানুহ আছে, 3টাই খেতি কৰিছে, 2টা ফ্ৰীতে আছে। সিহঁতকেইটাই গাঁৱতে মই কি কৰিম? আপোনালোকৰ গাঁৱৰ মানুহবিলাকে মোক ঘৰ এটা দিব লাগিব। নামঘৰ দিলেও হ'ব, হল এটা দিলেও হ'ব, নহ'লে ৰভা এখন কৰি দিলেও হ'ব। তাত মই চৰকাৰৰ পৰা মেচিন দিম। এইটো চৰকাৰ। আৰু চৰকাৰৰ পৰা টেকনিচিয়ান দিম। কেনেকে বিলাহীৰ পৰা ধুনীয়া টক বনাব পাৰি সেইটো শিকাই দিয়া মানুহ দিম। আৰু বিলাহীটো আনিব লাগিব আমাৰ ককাইদেউহঁতে আৰু আমাৰ বাইদেউহঁতে বিলাহীটো কাটি টক বনাব। আৰু বিলাহীটো কাটি টক বনোৱাৰ কাৰণে আৰু বিলাহীটো বনোৱাৰ কাৰণে এজন মানুহকে এদিনত 1000 টকা হাজিৰা পাব।
কেনে হ'ব কেনে হ'ব আমাৰ মাইকী মানুহবিলাকে যেতিয়া এদিনত 1000 পাব 30 দিনত যেতিয়া 30,000 টকা পাব মতা মানুহকেইটা এইটো চুলাই খাই আধা খৰচ কৰি পেলাব মতা মানুহকেইজন মাইকী মানুহকেইজনীয়ে পেটিকোট আৰু মেখেলা যে জাপি থৈ তাৰ ভিতৰতে এনেকে এনেকে জমা কৰি ৰাখিব হয় নে নহয় হয় নে নহয় তাৰ পাছত সেই পইচাটোৱে কি কৰিব ঘৰৰ লেট্ৰিনটো বনাম বুলি যে কৈছিলো পকা ঘৰটো যে বনাম বুলি কৈছিলো সেইফালে খেতিৰ পৰা পইচা আহিলে সেইফালে এটা মানুহে কাম কৰিলে মাহেকত 30,000 আহিলে দুটা মানুহে কাম কৰিলে কেইটা আহিলে 60,000 আহিলে এতিয়া মোক কওক হিমন্তই 1250 টকা যে দিছে হিমন্তৰ 1250 টকাটো ডাঙৰ নে 60,000 টকাটো ডাঙৰ কোনটো এতিয়া মোক কওক যে হিমন্তৰ মূৰ্তি বেছি আছে নে অখিল গগৈ বেছি মূৰ্তি আছে কাৰ বেছি আছে কাৰ বেছি মূৰ্তি আছে গতিকে কাক ললে আপোনালোকে কাক ভোট দিলে অসমৰ মানুহৰ উন্নতি হ'ব কাক দিলে ৰাইজৰ দল হয় নে নহয় এই মুখেৰে ভালকে মতা নাই কাক ভোট দিলে ভাল হ'ব ভাইৰ বেহেনক নে এই অখিল গগৈ কাক ৰাইজৰ দল হিমন্ত বিশ্ব শৰ্মাক নে এই অখিল গগৈ কাক দিব লাগিব কাক দিব লাগিব কাক দিব লাগিব এই খেতি কৰি আপোনালোকে লিডাৰ চিনিবলৈ হ'লে চিনিব লাগিব কি জানেনে নাই লিডাৰটো ভাল নে বেয়া কামৰ মানুহ হয় নে নহয় চিনিবলৈ হ'লে কি চাব লাগিব ভৰিৰ নখটো চাব লাগিব এইটো কি বুলি কয় যদি নখ চুকীয়া আছে তেতিয়াহ'লে সেই কামৰ মানুহ সি হাত পাই তাৰমানে বুজিছে নাই আৰু যাৰ নখ চুকীয়া নাই সি কামৰ মানুহ নহয় সি ঠগি পোৱা মানুহ কথাটো বুজিছে নে নাই আমাৰ ঘৰটো চবতে নখ চুকীয়া আমি হাল বাব জানো খেতি কৰিব জানো পানী মাৰিব জানো মাছ ধৰিব জানো যি কাম দিয়ে চব কামত এক্সপাৰ্ট মাইকী মানুহৰ লগতো চেলেঞ্জ খেলক আৰু নেকি বুজিছে নে নাই সেইকাৰণে মই আপোনালোকক কৈছো যদি সঁচাকে অসমখন ভাল হোৱাটো বিচাৰে আপোনালোকে ৰাইজৰ দলত ভোট দিয়ে দেই পইচাটো হিমন্তই যে এতিয়া দিছে 10,000 পইচাটো ল'ব আগতে তাৰ বাপেকৰ ভৈনীয়েকৰ পইচা নহয় সেই পইচাটো লৈ ল'ব কিন্তু ভোটটো মৰি গ'লেও হিমন্তক ভোটটো কেতিয়া পদুমক নিদিব ভোটটো ৰাইজৰ দলক দিব ভোটটো অখিল গগৈক দিব আমি অসমীয়া জাতিটো চবকে ধনী কৰিব লাগিব এনেই 1250 টকাত আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ এইবোৰ আছিলে নহয় হয় নে নহয় হয় নে নহয় এইবোৰ দিল্লীৱালা পাৰ্টি গুজৰাটী পাৰ্টি পকাৰে গ'লে নহ'ব আমি অসমীয়া মানুহকে অসমৰ মানুহক লগত লৈ আমাৰ ভৱিষ্যত কৰিব লাগিব হয় নে নহয় মই 3 নম্বৰ কথাটো কি ক'লো আটাইতকৈ ডাঙৰ 3 নম্বৰ কথাটোৱে ক'লো কি ক'লো 3 নম্বৰ মই আটাইতকৈ ডাঙৰ কথাটো ক'লো যে ৰাইজৰ দলৰ চৰকাৰ মানে প্ৰত্যেকখন গাঁৱতে সৰু সৰু এটা ইণ্ডাষ্ট্ৰী খুলি বুজিছেনে নাই ইণ্ডাষ্ট্ৰী সেই ইণ্ডাষ্ট্ৰীত আমাৰ বাইদেউ আৰু আমাৰ ককাইদেউহঁতে কাম কৰিব ডেইলি 1,000 টকা দৰমহা পাব বুজিছেনে নাই কম পাইছেনে নাই ফোন মাৰি আছে কিয় বুজিছেনে নাই পুৰা আপোনালোকে মনত ৰাখিব দেই মনত ৰাখিব চবে দৰমহা পাব গাঁৱে গাঁৱে আৰু কেনেকুৱা ইণ্ডাষ্ট্ৰী খুলি লওক অকল বিলাহী নহয় আমাৰ মনত ৰাখিব দেই আমাৰ আহোমৰ সাজপানী ইণ্ডাষ্ট্ৰী আমাৰ মিচিঙৰ চাই বনৰ ইণ্ডাষ্ট্ৰী বুজিছেনে নাই আৰু আমাৰ ভীমকল কোনে ভীমকল খাই ডাঙৰ হৈছিলে সৰু কালত কোনে ভীমকল খাইছিলে হাতখন ডাঙৰ খাইছিলে নে নাই মই অকল দুটা বস্তুৱে খাইছিলো সৰু কালত মাৰ গাখীৰ আৰু ভীমকল বুজিছে নাই মই সেইকাৰণে তেতিয়াৰ পৰা সপোন দেখি আহিছো
যে মই যেতিয়া ডাঙৰ হ'ম তেতিয়াই মই অসমত ভীমকলৰ পৰা বেবী ফুড বনোৱা চেনেলেক বনোৱাৰ ইণ্ডাষ্ট্ৰী বনাম। বুজি পাইছেনে নাই? এইটো বেলেগ ইণ্ডাষ্ট্ৰী হ'ব। আমাৰ কঁঠালৰ পৰা যদি আমি বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বনাওঁ, কঁঠাল হয়নে নহয়? আৰু ভীমকলৰ পৰা বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বনাবৰ কাৰণে মিচিং মানুহে নিজৰ মাটি খৰচেই কৰিব নালাগে, মথাউৰি পাৰে পাৰে ভীমকল গছ ৰুই দিলেই হ'ব। হয়নে নহয়? আৰু ৰাস্তাৰ কিনাৰে কিনাৰে ৰেল আলিৰ কিনাৰে কিনাৰে ভীমকল ৰুই দিয়ক, আমাৰ নিজৰ মাটি খৰচ নকৰোঁ, তাৰ পৰাই ভীমকল কাটি আনি গাঁৱত ইণ্ডাষ্ট্ৰী বনাম। আমাৰ ইণ্ডাষ্ট্ৰীৰ পৰা আমি চেৰেলেক বনাম, হৰলিক্স বনাম, আৰু সেইটোকৈ আমেৰিকাত বিক্ৰী কৰি আমাৰ গাঁৱৰ মানুহ প্ৰত্যেকটো ধনী কৰি পেলাম। মোদীয়ে ভাবিছে সি অকল গুজৰাটী বেপাৰী, অসমীয়া মানুহৰ মূৰত কি আছে গম পাবি বাৰু। এবাৰ চৰকাৰ বনাই নাপাওঁ। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মই তিনিটা কথা কলো, এতিয়া 4 নম্বৰ কথাটো মই শেষ কৰিম। 4 নম্বৰ আপোনাৰ আপুনি লাগি গ'ল নেকি? মানুহবিলাক উঠি উঠি গৈছে এটা দুটা। ইমান উঠিব লাগে নেকি? 4 নম্বৰ, মই যে এনেকে ঘৰুৱা ধৰণে কথা পাতো আমনি পাই দিয়া, বেয়া পাইছে নেকি? বহুতে মানে যিটো মোটাটো সেইটো বহুতে কয় বোলে পেচাব। সেই আমাৰ গাঁৱত আকৌ মোটা বুলিয়ে কয়। হয়নে নহয়? মই গাঁৱৰ শব্দটো সদায় ইস্তেমাল কৰোঁ। মই হ'লে গাঁৱৰ শব্দটো ব্যৱহাৰ কৰোঁ। হিমন্ত বিশ্ব মই টাউনৰ শব্দ ব্যৱহাৰ কৰোঁ। বুজিলে নাই? মই গাঁৱৰ শব্দবিলাক ব্যৱহাৰ কৰোঁ। ভাল হ'বনে বেয়া হৈছে? এইটো গাঁৱতে ভাল মই বাদ দিয়ক, মই গাঁৱলীয়া মানুহ, গাঁৱৰ নিচিনাকে কথা কওঁ। বুজিলে নাই? মই হিমন্তক কিমান দম দি দিওঁ মানুহ কয়, মই বোলে আপোনাৰ সমান ধুনীয়া মানুহে নাহে। বুজিলে নাই? আপোনালোকে দেখিছেনে নাই? এতিয়া মই 4 নম্বৰ কি কাম কৰিম জানেনে? আমাৰ ল'ৰাবিলাক চিকিউৰিটি গাৰ্ড কৰিবলৈ গৈছেনে নাই? ইয়াৰ পৰা চেন্নাইলে গৈছেনে নাই? কেৰেলালৈ গৈছেনে নাই? বেংগলোৰলৈ গৈছেনে নাই? গৈছে। মই যদি কোনোবা ল'ৰা চিকিউৰিটি গাৰ্ড কৰিবলৈ যায়, যোৱাৰ আগতে মই 2টা কাম শিকাই দিম। শুনি লওক, এই বেলেগ ধুনীয়া বুদ্ধি। মই কি শিকাই দিম জানে? প্ৰথমতে মই এবছৰৰ ভিতৰত চেন্নাইলৈ যোৱাৰ আগতে, বেংগলোৰলৈ যোৱাৰ আগতে প্ৰথমতে হিন্দী আৰু ইংৰাজীটো ক'বলৈ শিকাই দিম। ভাল হ'বনে বেয়া হ'ব? 2 নম্বৰ মই কি শিকাই দিম? সিহঁতে যে চিকিউৰিটি গাৰ্ড কৰিব, চিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে মই পুলিচৰ বন্দুক চলোৱাৰ 1 বছৰ ট্ৰেইনিং দিম। ফ্ৰীকে চৰকাৰৰ পৰা। নাই তেতিয়া কি হ'ব এইটো বুজি ল'ব লাগিব। তেতিয়া ইয়াৰ পৰা যোৱা চিকিউৰিটি গাৰ্ডটোৱে এতিয়া মাহেকত 14,000 বা 15,000 দৰমহা পায়। যেতিয়া মই এইবিলাক ট্ৰেইনিং দি পঠিয়াম আৰু ধুনীয়াকে ইংৰাজী ক'বলৈ শিকাই পঠিয়াম, সি তেতিয়া দৰমহা পাব 40,000 45,000। এই বুজিলে নাই কেনেকুৱা মেজিক দি আছো মই আপোনালোকক? এইবোৰ চব মেজিকৰ মেজিক। এটা মেজিক কৰি অসমীয়া মানুহক ধনী কৰি দিম। আমাৰ ঘৰত কাম কৰা মাইকী মানুহজনীয়ে, বন কৰা মহিলাগৰাকী, বাইজনীয়ে অকল 4,000 বা 5,000 টকা দৰমহা। মই চব যিমান কাম কৰা মানুহ আছে নহয়, চব কাম কৰা মানুহবিলাকক মই প্ৰথমতে কেনেকে ঝাৰু দিব লাগে, কেনেকে মকৰা জাল চাফা কৰিব লাগে, কেনেকে ঘৰৰ ভালকে ৰাখিব লাগে, সেইবিলাক ট্ৰেইনিং দিম। তাৰপিছত ইংৰাজী হিন্দীটো শিকাই দিম। তাৰপিছত আকৌ মিচিঙে কেনেকে খাদ্য ৰান্ধি খায়, আহোমে কেনেকে খায়, বঙালীয়ে কেনেকে খায়, বিহাৰীয়ে কেনেকে খায়, চব খাদ্যটো বনোৱা শিকাই দিম। তাৰপিছত আকৌ চাইনিজ খাদ্য কেনেকে বনায় সেইটো শিকাই দিম। চাওমিন কেনেকে বনায় সেইটো শিকাই দিম। আৰু তাৰপিছত ড্ৰেছটো খুব ধুনীয়াকে কেনেকে পিন্ধি গ'লে মানে কাম কৰা মানুহজনে সন্মান কৰিব, লেতেৰা পেতেৰাকে গ'লে সন্মান নকৰে, দম দিব, এই বস্তুটো শিকাই দিম। তেতিয়াহ'লে কি হ'ব? 4,000 দৰমহা পোৱা কাম কৰা মানুহজনীয়ে 20,000 টকা দৰমহা পাব। বুজি পাইছেনে না? বুজি পাইছেনে না? এই যে আমাৰ অসমৰ ছোৱালীবিলাক বিৰাট মৰমীয়া, বিশেষকৈ ট্ৰাইবেল ছোৱালীবিলাককতো মানুহে বহুত ভাল পায়। ট্ৰাইবেল, মই চব ট্ৰাইবেল আৰু অসমীয়া খিলঞ্জীয়া আমাৰ একদম খাতি খোৱা ছোৱালীবিলাকক
চবকে মই নাৰ্ছৰ ট্ৰেইনিং দিম বুজিছে নাই এইটো বেলেগ আজিকালি নাৰ্ছ আমাৰ ঘৰত মোৰ মাক ৰাখিবৰ কাৰণে মই দুজনী নাৰ্ছ ৰাখিম হেৰি নাৰ্ছৰ ট্ৰেইনিং একোৱেই লোৱা নাই এনেই ফাটি ফুটা মই সিহঁতক এবছৰ ট্ৰেইনিং দি দিম মই ইংৰাজী আৰু হিন্দী ক'বলৈ শিকাই দিম দৰকাৰ হ'লে জাপানী ভাষা দৰকাৰ হ'লে ফৰাচী ভাষা শিকাই দিম ফ্ৰান্সৰ ভাষা শিকাই দিম মই আমাৰ ইয়াৰ ল'ৰা আৰু ছোৱালী নাৰ্ছবিলাকক জাপানলৈ নাৰ্ছ কৰিবলৈ পঠিয়াই দিয়ে তেতিয়া এবছৰত 1 কোটি টকা দৰমহা আৰু এবছৰত যদি 1 কোটি টকা দৰমহা পায় সেই 1 কোটি টকা লৈ যদি আকৌ ঘৰলৈ গুচি আহে এবছৰৰ পাছতে গাঁওখনৰ আটাইতকৈ ধনী মানুহ হৈ যায় বস্তুটো বুজি পাইছেনে নাই মই বেলেগ বুদ্ধিয়ক মানুহ আপোনালোকে জানিব আকৌ মোৰ পুৰা মগজটো পুৰা মই খটাই থাকোঁ মই 24 ঘণ্টা অসমত কেনেকৈ পৰিৱৰ্তন কৰিম মানুহক কেনেকৈ ধনী কৰিম প্ৰত্যেকজন মানুহক কেনেকৈ ধনী কৰিম প্ৰত্যেকগৰাকী নৱক কেনেকৈ ধনী কৰিম প্ৰত্যেকগৰাকী বাইদেউক কেনেকৈ ধনী কৰিম খুৰীক কেনেকৈ ধনী কৰিম পেহীক ধনী কৰিম কেনেকৈ মাক কেনেকৈ ধনী কৰিম বৰমাক কেনেকৈ ধনী কৰিম আইতাক কেনেকৈ ধনী কৰিম মতা মানুহবিলাকক কেনেকৈ ধনী কৰিম মই অনাগত অকল এইটোকে ভাবিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব এইটো কি বুলি কয় আকৌ এবাৰ কৈ দিলো মই 4টা কথা ক'লো আপোনালোক মনত পৰিছিলে নাই মই নাজানো মনত যদি নাই লোৱা গ'ল আকৌ বিজেপিকে ভোট দিব আৰু মনত যদি ৰৈ গৈছে বিজেপিক জীৱনত কেতিয়াও ভোট নিদিয়ে বুজিছেনে নাই এক ক'লো কি এক ক'লো যে সকলোকে তিনিবাৰ নিদিবা 2 ক'লো বস্তুবিলাকৰ বহুত দাম দি দিম যাতে খেতিয়কবিলাক ধনী হয় 3 ক'লো কি যে গাঁৱে ইণ্ডাষ্ট্ৰী খুলিম এটাও গাঁৱত নিবনুৱা নেৰাটো চবে চাকৰি পাব পুৰুষ মহিলা কোনেও চাকৰি নোপোৱাকৈ চবে চাকৰি পাব নিবনুৱা মুক্ত কৰিম অসমখন আৰু 4 কি কৰোঁ মানুহবিলাকক দক্ষ কৰি দিম স্কিল বুলি কয় স্কিল কৰি দিম স্কিল মানুহবিলাকক শিকাই দিম আৰু যি এতিয়া 5,000 টকা দৰমহা পাইছে সি 50,000 টকাৰ দৰমহা পোৱাৰ কাৰণে কামত মই শিকাই দিম ভাল হ'বনে বেয়া হ'ব সঁচাকৈ কওকচোন ভাল হ'বনে বেয়া হ'ব তেতিয়াহ'লে আপোনালোকে কওক যে বিজেপিক ভোট দিলে ভাল হ'বনে ৰাইজৰ দলক ভোট দিলে ভাল হ'ব কাক ভোট দিলে ভাল হ'ব হিমন্তক নে অখিল গগৈ সেইকাৰণে অখিল গগৈক আপোনালোকে ভোট দিয়ক ৰাইজৰ দলক ভোট দিয়ক মই 5 বছৰৰ ভিতৰত মাৰ কচম কৈছো 5 বছৰৰ ভিতৰত যদি অসমৰ চব মানুহ মিচিং মানুহ বড়ো মানুহ কাৰ্বি মানুহ বিহাৰী মানুহ আহোম মানুহ বাঙালী মানুহ চুতীয়া মানুহ যিমান মানুহ আছে চাৰপঞ্চী মানুহ যিমান মানুহ আছো যিমান মানুহক যদি মই ধনী কৰিব নোৱাৰো মোৰ কাণখন কাটি আপোনালোকে ৰ'দত শুকুৱাই অসমীয়া ভেটি কয়নে নকয় কাণ কাটি শুকুৱাব বুলি কয়নে নকয় মই এইটো মানে আপোনালোকক বুজিবৰ কাৰণে কৈছো ধৰিব পাৰিছেনে নাই তেতিয়া মই আৰু বেছি দীঘলীয়া নকৰো মই অকল 2-3টা বাক্য কৰি শেষ কৰি দিম এতিয়া আকৌ কথাকেইটা শুনিলে নহ'ব এইবাৰ চিচি গড়গাঁও বিধানসভা সমষ্টিটোত ৰাইজৰ দলে ইলেকশ্যন খেলিব কি কৰোঁ কংগ্ৰেছ ৰাইজৰ দল এজেপি CPI CPM CPIM APICLC এই 7টা দলৰ হৈ এইবাৰ চিচি গাঁও সমষ্টিটো আমি বিচাৰিছো আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি বিচাৰিছো আৰু মোৰ বিশ্বাস আছে যে চিচি গাঁও সমষ্টিটো আমি পাম আৰু যদি চিচি গাঁও সমষ্টিটোত গোটেই বিজেপি বিৰোধী গোটেই দলবিলাকে মিলি যদি ৰাইজৰ দলত অখিল গগৈ ইলেকশ্যন খেলাব খোজো আমি আমাৰ কেণ্ডিডেটজনক জিকাব পাৰিম নে নোৱাৰিম পাৰিম নে নোৱাৰিম ৰাইজৰ দলক দিবনে নাই দিব একেলগে
কৰিব লাগিব। ৰাইজৰ দলক এবাৰ ভোট দিবনে নিদিয়ে? ৰাইজৰ দলক জিকাব পাৰিবনে নাই? ৰাইজৰ দলক এবাৰ চিঠিবৰ গাঁৱত জিকাবনে নাই? ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ। জয় আইয়প্পন, জয় আইয়প্পন। এবাৰ জয় শ্ৰীৰাম পাৰ্টিক খেদিম আৰু জয় আইয়প্পন ইয়াত লগাম। ভাল হ'বনে? কাক খেদিম বুলি ক'লো? জয় শ্ৰীৰাম পাৰ্টিটোক খেদিম আৰু জয় আইয়প্পন আনিম। কি ক'লো? আপোনালোকে মাতিব লাগিব। জয় শ্ৰীৰাম পাৰ্টিক খেদিম আৰু জয় আইয়প্পনক আনিম। কি বুলি ক'লো? আকৌ ক'ত চবে একেলগে? জয় শ্ৰীৰাম পাৰ্টিক খেদিম, জয় আইয়প্পনক আনিম। অসমৰ পৰা জয় শ্ৰীৰাম পাৰ্টিক খেদিম। জয় শ্ৰীৰাম পাৰ্টিক খেদিম নে নেখেদিম? জয় আইয়প্পন পাৰ্টিক আনিম নে নানিম? আনিম নে নানিম? হিমন্তক লাগে নে অখিল গগৈক লাগে? হিমন্তক লাগে নে অখিল গগৈক লাগে? হিমন্তক লাগে নে অখিল গগৈক লাগে? তেতিয়াহ'লে একদম হ'বনে নহ'ব কথাটো? পিছত গৈ আকৌ 1250 টকালৈ উল্টা বাটৰ মাৰিলে নহ'ব, হয়নে নহয়? এতিয়া একটো আপোনালোকক মই শপত খুৱাই দিলো, পিছত চাব আকৌ মোৰ তাত ভগৱান আছে আকৌ উল্টা পুল্টা কৰিলে কৰিলে গম পাইছেনে নাই? চবে শপত নাই পাবি উল্টা পুল্টা নকৰো বুলি। পইচা যিমান আছে হিমন্তৰ পৰা খাই দিয়ক, ভোটটো আমাৰ, হয়নে? এতিয়া 2 নম্বৰ, অকল ভোটটো দিলে নহয়, আমাৰ কেণ্ডিডেটবিলাকক জিকাবৰ কাৰণে গাঁৱৰ চব মানুহকে বুজাবলৈ পাৰিব। আমাৰ ৰাইজৰ দিনত ভোট দিব লাগে বুলি আপোনালোকে আমাৰ দলৰ কৰ্মীবিলাকে গাঁৱে গাঁৱে গৈ গাঁৱৰ মানুহবিলাকক বুজাব পাৰিবনে নাই? ইয়াত বহুত মিচিং মানুহ আছে, মই মিচিং ৰাইজক সুধিছো অখিল গগৈক এবাৰ ভোট দিবনে নিদিয়ে? আৰু মই মিচিং ৰাইজক সুধিছো আপোনালোকে গৈ মিচিং মানুহখিনি একলগ কৰি অখিল গগৈ পাৰ্টিক ভোট দিব লাগে বুলি ক'বনে নক'ব? হৈ গ'ল। আৰু আমাৰ আহোম পাৰ্টি কিমান আছে? আহোম মানুহবিলাক আছেনে নাই? ভোট দিবলৈ নিদিয়ে? আৰু চুতীয়া মানুহ আছেনে নাই? চুতীয়া, আহোম চুতীয়া আমি ভাই ভাই, হয়নে নহয়? আৰু অসমীয়া মানুহ ভাই ভাই। এতিয়া গোটেইখিনিয়ে দিব লাগে। মই বেছি দীঘলীয়া নকৰোঁ। মই আপোনালোকে মোৰ সমষ্টিত কি কৰিছোঁ জানে নাই? মোৰ সমষ্টিত চব মহিলাবিলাক আৰু পুৰুষবিলাক ওলাইছে। মই এখন চিঠি লিখি দিছোঁ যে ৰাইজ মোক ভোট দিয়ক। ধুনীয়াকৈ লিখি দিছোঁ, কিবা কিবি লিখি দিছোঁ, আপোনালোককো লিখি দিম। লিখি দিয়াৰ পাছত যিবিলাক মানুহে মোৰ পৰা কেম্পেইন কৰিবলৈ গৈছে তেওঁলোকৰ মোবাইলটোত মই এটা হেৰি ভৰাই দিছোঁ, এটা ছফ্টৱেৰ ভৰাই দিছোঁ মোবাইলত ছফ্টৱেৰটো ভৰাই দিছোঁ যে মোৰ হৈ যে শিৱসাগৰৰ মানুহক ভোট বিচাৰি গৈছে, মোৰ হৈ যোৱা মানুহজনে কি কথা কৈছে আৰু ভোট বিচৰা যিজনক বিচাৰিছে তেওঁ মোৰ বিষয়ে কি কৈছে, চব কথা ভোট কম্পিউটাৰত আহি আছে। বুজেনে নাই? সেইটো আহি আছে। মই আপোনালোককো এইটো কৰি দিব খোজো যে চিচিবৰ গাঁৱত যিমানে ৰাইজৰ দলৰ কাম কৰিবলৈ যাব তেওঁলোকৰ মোবাইলত মই এই এপটো ভৰাই দিম। এপটো ভৰাই দিলে আপোনালোকে যদি গণ্ডগোলীয়া কথা পাতে মই শুনি থাকিম। আৰু কোনে ভোট দিম বুলি কৈছে, কোনে নিদিম বুলি কৈছে সেইটোও মই গম পাই থাকিম। ভাল হ'বনে বেয়া হ'ব? মই আপোনালোকক সকলোকে, মোৰ কৰ্মীসকলক সকলোকে, আমাৰ দলৰ কৰ্মীসকলক, আমাৰ দলৰ সমৰ্থকসকলক, শুভাকাংক্ষীসকলক মই সকলোকে হাতযোৰ কৰি নমস্কাৰ কৰি সেৱা জনাই মই সকলোকে অনুৰোধ জনাইছোঁ 2026 চিচিবৰ গাঁও সমষ্টিটো মোক লাগে। চিচিবৰ সমষ্টিৰ পৰা অখিল গগৈক এজন বিধায়ক লাগে, ৰাইজৰ দলক এজন বিধায়ক লাগে। আপোনালোকে চিচিবৰ গাঁও সমষ্টিৰ পৰা আমাৰ দলীয় কৰ্মীসকলে এজন বিধায়ক শিকাই দিব পাৰিবনে নোৱাৰে? মই আকৌ ক'লো, যিজনক দলে অখিল গগৈ চহী কৰি যিজনক টিকেট দিব সেইজনকে জিকাব লাগিব দেই। বোলে এই আমাৰ পাৰ্টিকে দিব লাগিব এইটো নহয়। দলে
বহুত কেইজন লাগি আছে, এজনকে দিব পাৰিব হয়নে নহয়? যাকেই দিয়ে ৰাইজৰ দলৰ পৰা যিজনক দিয়ে তেওঁকে জিকাব লাগে। জিকাবলৈ নিজিকায়? জিকাবলৈ নিজিকায়? জিকাবলৈ নাই? এতিয়া একো নিদিওঁ। যদি জিকাই নহয়, একে লগতে ইমান ডাঙৰ এটা ভোজখাত নহয়, অতি কমেও 200টা গাহৰিয়ে মাৰে। আৰু গাহৰি নোপোৱা মানুহবিলাকৰ কাৰণে চব লোকেল মুৰ্গী আৰু ব্ৰহ্মপুত্ৰ নদীত যিমান মাছ আছে চব ধৰি আনে, হয়নে নহয়? একদম এসপ্তাহ অকল মাছেই মাৰি থাকি যিমান পইচা লাগে দি একে লগতে এনেকুৱা এটা ভোজ খাম নহয়, একদম পৃথিৱীত ৰেকৰ্ড হৈ যাব। একদম পকাই খাই নিচিনাকে চব জাতি নহয়। এইফালে একদম গুমৰাগ চলি থাকিব, এইফালে আমাৰ বিহু চলি থাকিব, এইফালে আমাৰ হেৰিবিলাকতো চলি থাকিব, আমাৰ বাঙালী মানুহটো চলিব। ধেমাল বাঙালী মানুহৰ ধেমাল আৰু নেপালী মানুহৰ কি মাধৱ। চব একেলগতে পচাই নাচি নাচি আহি গ'ল হ'বনে? হ'বনে নাই? হ'বনে নাই? জিকাবনে নাই? যদি জিকাই সকলোকে কিনোকৈ এবাৰ শপত ল'বলৈ অনুৰোধ কৰিছো। এইবাৰ পচাই লৈছো পুৰা। এইবাৰ যিবিলাকে নক'ব সেনেকে গম পাম। ভালকে ৰেকৰ্ডিং কৰিবি দেই ভাই, গম পাল। অকমান এই মাজত ফাটটোত এজন মানুহ সোমাই দিয়ক, দেখিবলৈ বেয়া লাগে নহয়। এজন মানুহ এই ফাটটোত সোমাই দিয়ক, এজন মানুহ এতিয়া চাহটো ৰখাই দিয়ক, কিন্তু